মহিলা ক্ষেত্ৰত একচুৱেলি ক'বলৈ গ'লে ব্ৰেষ্ট কেঞ্চাৰ চবতছে বেছি স্তনৰ কেঞ্চাৰ যদি অসমীয়াত ক'ব যাওঁ স্তনৰ কেঞ্চাৰ কাৰণ কেঞ্চাৰটো এনেকুৱা নহয় যে অকল জৰাই মুখত হয় যি শৰীৰৰ যিকোনো অংশতে হ'ব পাৰে মানুহজন দুৰ্বল হৈ গৈছে ক্ষীণাইছে সেইটো এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে মাহেকীয়া বন্ধ হোৱাৰ পিছতো আকৌ আৰম্ভ হৈছে বা খুব ঘনাই হৈছে ব্লিডিং বেছি হৈছে সেইবিলাকেও এটা এটা ধৰণৰ কেঞ্চাৰৰ লক্ষণ দেখাব পাৰে একচুৱেলি কেঞ্চাৰ কোনো বয়স নামানে কোনো কালাৰ স্কিন কোনো হেৰি নামাৰে সকলোৰে হ'ব পাৰে যিকোনো বয়সতে হ'ব পাৰে বহুতে ওচৰৰ ঘৰৰ মাকক দেখাইছে মাকে ভাবিছে যে নাই এনেকুৱা হয় নেকি মাহেকীয়া আৰম্ভ হ'ব তাৰ আগতে এনেকুৱা কিবা হৈছে গতিকে সৰু 13 বছৰীয়া ছোৱালী লাষ্টত মই অপাৰেশ্যন কৰিব লগা হ'ল কেঞ্চাৰৰ আৰু এটা মূল কাৰণ হৈছে এতিয়া অবেচিটি শকত হোৱাটো আমি ওভেৰিয়ান কেঞ্চাৰ মানে ওৱান অফ দ্য ভেৰি ডিফিকাল্ট ডিজিজ টু ট্ৰিট আৰু যেতিয়াই পেটটো ডাঙৰ হৈ পানী জমা হয় তাৰমানে ষ্টেজ 3 বহুত মহিলা কি হয় যে মাহেকীয়া বন্ধ হৈ গ'ল আমি মেন'পজ বুলি যেতিয়া কওঁ 45-50 ইয়াৰ্ছত মাহেকীয়া বন্ধ হৈ যায় তাৰপিছত 2-3 বছৰৰ পিছত আকৌ যদি ব্লিডিং আৰম্ভ হয় সেইটো এটা জৰাই মুখৰ কেঞ্চাৰৰ ডাঙৰ লক্ষণ প্ৰধান লক্ষণ এক সুন্দৰ জীৱন উদযাপন কৰিবলৈ সুস্থ সবল মনৰ আৰু শৰীৰৰ খুবেই প্ৰয়োজন নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ স্বাস্থ্য সম্পৰ্কীয় পডকাষ্টৰ নতুন এটা এপিছডলৈ আজি আমি মহিলা কেঞ্চাৰ ৰোগৰ বিষয়ে পাতিম আৰু আমাৰ সৈতে উপস্থিত আছে মহিলা কেঞ্চাৰ ৰোগৰ বিশেষজ্ঞ ডক্টৰ পংকজ ডেকা ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ ভালে আছেনে ভাল চ' ইংৰাজীত অলপমান শব্দটো বহুতে হয়তো নাজানিব পাৰে গাইনক'লজি নহয় জানো ছাৰ গাইনিক অংক'লজি ত' এইটো ইয়াৰ বিষয়ে মানে অলপমান কৈ দিয়কচোন প্ৰথমে ভালদৰে অংক'লজি হ'ল যে কেঞ্চাৰ ৰোগৰ যোনে চিকিৎসা কৰে তেওঁলোক অংক'লজিষ্ট আৰু কেঞ্চাৰ ৰোগ বেলেগ বেলেগ ধৰণৰ হেৰি আছে কেতিয়াবা চাৰ্জাৰী হয় কেতিয়াবা কেমো হয় ৰেডিয়েশ্যন হয় প্ৰত্যেকৰে স্পেচিয়েলিষ্টবোৰ বেলেগ বেলেগ আৰু মই যোনখিনি বিভাগৰ ট্ৰিটমেণ্ট কৰোঁ মহিলাৰ কেঞ্চাৰ ৰোগৰ বিশেষকৈ মহিলাৰ কেঞ্চাৰ ৰোগ যিবিলাক হয় ধৰক ব্ৰেষ্ট কেঞ্চাৰ হওক জৰায়ু মুখৰ কেঞ্চাৰ বা অভেৰিয়ান কেঞ্চাৰ এইবোৰৰ ট্ৰিটমেণ্ট মই কৰোঁ সেইকাৰণে মই প্ৰথমতে গাইনক'লজিৰ পিছত মই স্পেচিয়েল কৰিছোঁ ডিগ্ৰী কৰিছোঁ যে অংক'লজিৰ ওপৰত গাইনী অংক'লজিৰ ওপৰত মই বিশেষকৈ মহিলাৰ কৰ্কট ৰোগৰ শল্য চিকিৎসক ক'বলৈ গ'লে শল্য চিকিৎসক মানে চাৰ্জন মহিলা কৰ্কটৰ চাৰ্জন হিচাপে মই এষ্টাব্লিছ হয় ত' ডক্টৰ হোৱাৰ আপোনাৰ একেবাৰে সৰুৰ পৰা মন আছিল নে কেতিয়া মন গ'ল মানে ইচ্ছা আগবাঢ়ি গ'ল আপুনি একচুৱেলি সৰুৰ পৰা আছিল বুলি নকওঁ সৰুৰ পৰা ডক্টৰ হ'ম বুলি কেতিয়াও ভাবা নাছিলোঁ চাগে ইমান হেৰিৰ পৰা কিন্তু সময়ত যেতিয়া হ'ল মেট্ৰিক পাছ কৰিলোঁ মোৰ ওপৰত মোৰ দাদা আছে দাদা যেতিয়া মেডিকেলত সোমালে নিজে নিজে অলপ ৰাস্তাটো খোল খাই গ'ল গতিকে ভাবিলোঁ বা ঘৰৰ পৰাও মই ভাবাতকৈ একচুৱেলি ঘৰৰ পৰা প্ৰথমতে বেছি ইনচিষ্ট কৰিলে যে নাই ময়ো মেডিকেল পঢ়িব লাগে কিন্তু সৰুৰ পৰা ভাবিছিলোঁ ইঞ্জিনিয়াৰ হ'ম বুলি একচুৱেলি ইঞ্জিনিয়াৰ হ'ম বুলি বা এৰ'নটিক ইঞ্জিনিয়াৰ হ'ম প্লেনৰ কাম কৰিম তেনেকুৱা সপোন আছিলে কিন্তু যাৰ ভাগ্য যেনেকুৱা গৈ গৈ আহি মেডিকেল পঢ়িলোঁ বহুত কষ্ট হয় বহুত হাৰ্ড ৱৰ্ক ডেডিকেশ্যন লাগে এজন ডক্টৰ হ'বলৈ আৰু আপুনি ক'লে অংক যি হয় সেইটো স্পেচিয়েলিষ্টটো ল'বলৈ কিমান বছৰৰ প্ৰয়োজন হয় একচুৱেলি মেডিকেল প্ৰচেছটোৱে অলপ দীঘলীয়া কিন্তু হাৰ্ড ৱৰ্ক বুলি ক'বলৈ গ'লে মই কওঁ যে সকলো ফিল্ডতেই হাৰ্ড ৱৰ্ক আছে প্ৰত্যেকে য'ত ছাকচেছফুল হ'বলৈ গ'লে হাৰ্ড ৱৰ্ক কৰিবই লাগিব কিন্তু যিবিলাক মেডিকেল ফিল্ডটো অকণমান বেছি দীঘলীয়া হয় প্ৰথমতে আমি 5 বছৰ পঢ়িব লাগে 5 বছৰ পঢ়াৰ পিছত ইণ্টাৰ্ণশ্বিপ থাকে তাৰপিছত হ'ব লাগে আমি পষ্ট গ্ৰেজুৱেশ্যন সেইটো 3 বছৰ 9 বছৰ পঢ়াৰ পিছত এজন আমি স্পেচিয়েলিষ্ট হিচাপে হওঁ কিন্তু আমি যিহেতু মই অংক'লজি কৰিছোঁ বা যিকোনো এটা ছুপাৰ স্পেচিয়েলাইজেশ্যন কৰিবলৈ আনাদাৰ 2 বছৰ বা 3 বছৰ হ'ব লাগে মই তেনেকৈ আৰু 2 বছৰৰ কাৰণে ফেল'শ্বিপ কৰিছোঁ তাৰপিছত কিছুমান ট্ৰেইনিঙৰ কাৰণে মই বাহিৰতো কিছুমান গৈছোঁ আমেৰিকাত আছিলোঁ অলপ দিন ট্ৰেইনিং কৰি অষ্ট্ৰেলিয়াত আছিলোঁ অলপ দিন ট্ৰেইনিং কৰি গতিকে গোটেইখিনি ক'বলৈ গ'লে 10-11 বছৰৰ পিছতহে মই গৈ এজ এ গাইনী অংক'লজিষ্ট হিচাপে হৈছোঁহি মহিলাৰ ভিতৰত আটাইতকৈ বেছি দেখিবলৈ পোৱা কেঞ্চাৰবিধ মানে কোনবিধ মহিলা ক্ষেত্ৰত একচুৱেলি ক'বলৈ গ'লে ব্ৰেষ্ট কেঞ্চাৰ চবতছে বেছি স্তনৰ কেঞ্চাৰ যদি অসমীয়াত ক'ব যাওঁ স্তনৰ কেঞ্চাৰ খুব ভয়াৱহভাৱে বেছি হৈছে এতিয়া কিন্তু আমি যেতিয়া আজিৰ পৰা 15 বছৰ আগতে এই লাইনত আহিছিলোঁ আমি যেতিয়া অংক'লজি ফিল্ডত আহিছিলোঁ তেতিয়া জেনেৰেলি মহিলাৰ ক্ষেত্ৰত আছিলে যে জৰায়ু মুখৰ কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰ সকলোৱে চাগে নাম শুনিছে চাৰ্ভাইকেল মুখ কেঞ্চাৰ বা জৰায়ু মুখৰ কেঞ্চাৰ সেইটো যথেষ্ট বেছি আছিলে
কিন্তু এতিয়া দেখা গৈছে যে জৰায়ুমুখৰ কেঞ্চাৰক স্তন কেঞ্চাৰ তাতকৈও বেছি হৈছে গতিকে স্তন কেঞ্চাৰ এতিয়া নম্বৰ 1 কেঞ্চাৰ হ'ল মহিলাৰ ক্ষেত্ৰত স্তন কেঞ্চাৰ তাৰপিছত জৰায়ুমুখৰ কেঞ্চাৰ তাৰপিছত মুখগহ্বৰ বা এনেকুৱা কেঞ্চাৰবোৰ হয় ইয়াৰ চিমটম কেনেকুৱা ধৰণৰ হয় কেনেকৈ গম পোৱা যাব কেঞ্চাৰৰ চিমটম একচুৱেলি এজ এ হ'ল আমি আচলতে জানিব লাগে যে অকল স্তন কেঞ্চাৰ বুলি ক'লে মই একচুৱেলি ছাবচিকুৱেণ্টলি ডিছকাছ কৰিব হেৰি কৰিম যে স্তন কেঞ্চাৰৰ কেনেকুৱা চিমটম হয় বা জৰায়ুমুখৰ কেনেকুৱা চিমটম হয় কিন্তু আমি একচুৱেলি জানিব লাগে যে কি চিমটম হ'লে সাধাৰণ মানুহৰ কাৰণে কথা কৈছোঁ মানে ডক্টৰ বা কথা কোৱা নাই বা নাৰ্ছৰ কথা কোৱা নাই যে জেনেৰেল পাব্লিকে কি ভাবিব লাগে যে কেনেকুৱা নিচিনা চিমটমবোৰ কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে কাৰণ কেঞ্চাৰটো এনেকুৱা নহয় যে অকল জৰায়ুমুখত হয় শৰীৰৰ যিকোনো অংশতে হ'ব পাৰে গতিকে আমি কিছুমান নৰ্মেল যিবিলাক চিমটম মষ্ট লাইকলি ছাজেষ্ট কৰে যে কেঞ্চাৰ হ'ব পাৰে সেইবোৰ জনা উচিত তাৰ ভিতৰত 1 নম্বৰ হ'ল ধৰক যে ক্ষীণাইছে কোনো ইমান খোৱা বোৱাও ঠিকে আছে কিন্তু খাবলৈ মানে মানুহজন দুৰ্বল হৈ গৈছে ক্ষীণাইছে সেইটো এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে আৰু কেতিয়াবা কি হয় যে যিকোনো ধৰণৰ লাম্প বা যিকোনো ধৰণৰ গোটা নিচিনা পাইছে শৰীৰৰ যিকোনো অংশত হ'ব ডিঙিত হ'ব পাৰে সেইটো হ'ব পাৰে স্তনতো হ'ব পাৰে বা শৰীৰৰ অংগ অন্য জেগাতো যদি তেনেকুৱা এটা গোটা এটা হৈছে যিটো লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে সেইটোক আমি লাম্প বুলি কওঁ আমি মেডিকেল টাৰ্মছত কিন্তু যিকোনো ধৰণৰ গোটা এটা হৈ বা কেতিয়াবা কি হয় গ্লেণ্ড যিবিলাক ইয়াত গ্লেণ্ড হ'ব পাৰে সেইবোৰ ফুলিব পাৰে এইবোৰ চব কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে মহিলাৰ ক্ষেত্ৰত কেতিয়াবা কি হ'ব পাৰে যে ঋতুচাপৰ অনিয়মিতা মানে কেতিয়াবা ধৰক মাহেকীয়া বন্ধ হোৱাৰ পিছতো আকৌ আৰম্ভ হৈছে বা খুব ঘনাই হৈছে ব্লিডিং বেছি হৈছে সেইবিলাকেও এটা ধৰণৰ কেঞ্চাৰৰ লক্ষণ দেখাব পাৰে আৰু কেতিয়াবা অন্য কিছুমান হয় যে স্তনৰ কেঞ্চাৰৰ ক্ষেত্ৰত আহিলে যদি আমি তাৰ স্কিন কিছুমান চেঞ্জেছ হৈছে কাষলতি তলত কেতিয়াবা কিছুমান গোটা পাইছে সেইবিলাক লক্ষণ হ'ব পাৰে বা খাদ্যনলী কেঞ্চাৰ বহুত কমন মুখগহ্বৰ মুখগহ্বৰৰ কেঞ্চাৰত কি হ'ব পাৰে যে এটা খুব আলচাৰৰ নিচিনা আলচাৰ মানে ঘাঁ লগা নিচিনা হ'ব পাৰে কিন্তু ঘাঁ লগাৰ প্ৰাৰম্ভিক পৰ্যায়ত সেইটো গোটা নিচিনা হয় ইৰেগুলাৰ আমি এটা ফিলিং কৰোঁ জিভাখন তাত গৈ থাকে বা দাঁতৰ কোনোবা এটা অংশ ভাঙি আছে এটা জেগাত ইঞ্জুৰি কৰি আছে তাত আমাৰ জিভাখন গৈ থাকে ইৰেগুলাৰিটি এটা পাইছে সেইটো এটা হ'ব পাৰে লক্ষণ আৰু কেতিয়াবা কি হয় সেইটোকো এটা ঘাঁ এটা হয় যিটো সোনকালে শুকাই নাযায় যিকোনো এণ্টিবায়'টিক খাইছে বা অন্য ট্ৰিটমেণ্ট কৰিছে তথাপিও ঘাঁটো শুকোৱা নাই সেইটো এটা লক্ষণ হ'ব পাৰে আৰু তাৰ তলত যদি আমি খাদ্যনলীত কেঞ্চাৰ হয় বহুত সেইটো খুব কমন খাদ্যনলী কেঞ্চাৰ পুৰুষৰ ক্ষেত্ৰত খুব বেছি হয় মহিলাৰ ক্ষেত্ৰতো হয় সেইটোত কি হয় খাদ্য খাওঁতে অসুবিধা পাব পাৰে যে গোটা আহাৰ খাওঁতে বুকুত লাগি গৈছে পানীৰ লগত মিক্স কৰি পেলাই খাব লগা হৈছে বা কেতিয়াবা ভাতটো নৰমকৈ বনাবলৈ কোৱা হৈছে সেইবোৰ এটা লক্ষণ হ'ব পাৰে আৰু বহুতৰ যদি পায়খানাৰ নেচাৰটো চেঞ্জ হৈছে বা পায়খানাৰ লগত তেজ গৈছে বা আগতে কেতিয়াবা পায়খানা টান নহৈছিল এতিয়া টান হৈছে 2-3 দিন নহয় বা কৰোঁতে জোৰ দিব লাগে বা পায়খানা ৰাস্তাৰ পিনে ঘাঁ হৈছে বা পায়খানা কৰাৰ পিছত ব্লিডিং হৈছে সেইবোৰো এটা লক্ষণ হ'ব পাৰে গতিকে বহুত লক্ষণ থাকিব পাৰে মই কিছুমান কমন কেঞ্চাৰৰ লক্ষণৰ বিষয়ে কৈছোঁ কাৰণ আমি সাধাৰণ মানুহে সেইখিনি জানিব লাগিব যে এইবিলাক হ'লে কেঞ্চাৰ হ'ব পাৰে বা মহিলাৰ ক্ষেত্ৰত কেতিয়াবা বগা চাপ চলি আছে সেইটো ভাল হোৱা নাই বহুত এণ্টিবায়'টিক ডক্টৰক দেখুওৱাৰ পিছতো ভাল হোৱা নাই সেইবোৰ এটা লক্ষণ হ'ব পাৰে কেঞ্চাৰৰ গতিকে সেইখিনি আমি জনা দৰকাৰ মানে যাতে আমি বহুত কি হয় মহিলাবিলাকে নিজৰ মাজত ডিছকাছ কৰি বা ডক্টৰৰ ওচৰত আহিব নোখোজে কিন্তু এইবোৰ জানিলে এটলিষ্ট তেওঁলোকে প্ৰপাৰ গাইডেঞ্চ পালে তেওঁলোকে নিশ্চয় আৰ্লি ষ্টেজত আমি বস্তুবোৰ ধৰা পেলাব পাৰিম হয় আৰু কি মানে কয় বয়সৰ সীমা আছে নেকি কোনোবা এটা বয়সৰ পৰা যেন হয় তেনেকুৱা এটা সীমা আছে নেকি একচুৱেলি কেঞ্চাৰ কোনো বয়স নামানে কোনো কালাৰ স্কিন কোনো হেৰি নামানে সকলোৰে হ'ব পাৰে যিকোনো বয়সতে হ'ব পাৰে কিন্তু বয়স লৈ কেঞ্চাৰৰ বেলেগ অংশত হোৱা কেঞ্চাৰৰ বয়স বেলেগ তেনেকুৱা যেনেকৈ মই আজি যোৱা সপ্তাহ 10 দিনমান আগতে এজনী 13 বছৰীয়া ছোৱালীৰ অভেৰিয়ান কেঞ্চাৰ হৈছিলে সেইটো আমি এনেই মেডিকেল টাৰ্মছত বা অংকলজি টাৰ্মত ডিছজাৰ্মিনমা বুলি কওঁ সেইটো হৈছিল জাষ্ট পেটত এটা গোটা হৈ আছে 6 মাহমান হ'ল চাগে তাই কাৰণ আমি প্ৰেজেণ্ট কৰোঁতে অলপ লেটকৈ প্ৰেজেণ্ট কৰিছে কিন্তু ভাবা নাই কি হৈছে বহুতে ওচৰৰ ঘৰৰ মাকক দেখাইছে মাকে ভাবিছে যে নাই এনেকুৱা হয় নেকি মাহেকীয়া আৰম্ভ হ'ব তাৰ আগতে এনেকুৱা কিবা হৈছে গতিকে সৰু 13 বছৰীয়া ছোৱালী লাষ্টত মই অপাৰেশ্যন কৰিব লগা হ'ল যোৱা 10 দিন আগতে অপাৰেশ্যন কৰিলোঁ কিন্তু সেই কেঞ্চাৰবোৰৰ সৰু বাচ্ছাৰ যিখিনি কেঞ্চাৰ হয় সেইখিনি বহুত মেক্সিমাম কেঞ্চাৰৰ আউটকামটো ভাল কিন্তু তেনেকুৱা সীমা নাই একদম বয়স বাঢ়ি যোৱাৰ লগে লগে কেঞ্চাৰ হোৱা মানে সংখ্যাটো বেছি বাঢ়ি যায় যিমান বয়স বেছি হৈ যায় 60 বছৰৰ পিছত
কেঞ্চাৰৰ সংখ্যাটো বেছি মানে ব্ৰেষ্ট কেঞ্চাৰ হওক বা অন্য কেঞ্চাৰবোৰ 60 বছৰৰ পিছত বেছিকৈ হয় জৰায়ুমুখৰ কেঞ্চাৰ এইবোৰ বয়স বাঢ়ি যোৱাৰ লগে লগে বেছি হ'ব পাৰে কিন্তু কম এজতো কেঞ্চাৰ হ'ব পাৰে এই কেঞ্চাৰৰ পৰা মানে আগতীয়াকৈ যদি বাচি থাকিব বিচৰা হয় কোনোবা যদি লক্ষণ অকণমান ধৰা পেলাব পাইছে বা নপৰিলেও মানে ধৰা নপৰিলেও লক্ষণবিলাক তো কেনেকৈ স্ক্ৰিনিং কৰিবলৈ মানে কেতিয়া অহাটো প্ৰয়োজন মানে প্ৰায় যদি তেওঁ স্ক্ৰিনিং কৰি থাকে ভাল হ'ব মানে গম নোপোৱা আগতে চিমটমবিলাক হয় একজেক্টলি মানে আমি একচুৱেলি সজাগতাটো বেছি ইম্পৰ্টেণ্ট কেঞ্চাৰৰ বিষয়ে সজাগ যেতিয়া হ'ব আমাৰ সাধাৰণ মানুহবিলাক যেতিয়া সজাগ হ'ব তেনেহ'লে কেঞ্চাৰটো খুব আৰ্লি ষ্টেজতো ধৰা পেলাব পাৰি মই নকওঁ যে চব ধৰণৰ কেঞ্চাৰ আৰ্লি ষ্টেজত ধৰা পেলাব পাৰি কিন্তু মই যেনেকৈ ক'লোঁ যে মহিলাৰ ক্ষেত্ৰত স্তন কেঞ্চাৰ চবতছে বেছি সেইটোক আমি সজাগ হ'লে বহুত সোনকালে ধৰা পেলাব পাৰোঁ জৰায়ুমুখৰ কেঞ্চাৰ এটা টেষ্ট আছে পেপস্মিয়াৰ বুলি সেইটো কৰি বহুত সোনকালে আমি ধৰা পেলাব পাৰোঁ বা মুখগহ্বৰৰ কেঞ্চাৰবিলাকো খুব সোনকালে স্ক্ৰিনিঙৰ দ্বাৰা ধৰা পেলাব পাৰি বাকী কেঞ্চাৰবোৰ জেনেৰেলি বহুত আৰ্লি ষ্টেজত ধৰা পেলাব নোৱাৰি বা চব কেঞ্চাৰ ধৰা পেলাব নোৱাৰি কিন্তু তথাপিও মানুহে লক্ষণবোৰ জানিলে সোনকালে ডক্টৰৰ কাষ চাপিব পাৰে কিন্তু এই সজাগতাটো কেতিয়া হ'ব যে এটাটো হ'ল লক্ষণবোৰ জানিব লাগিব ছেকেণ্ড কথা হ'ল আমাৰ সমাজত এটা আকৌ মিছা ভ্ৰান্তি এটা আছে যে ডক্টৰৰ ওচৰত গ'লে কিজানি ধৰাই পেলিব সেইটোও এটা ভয় কৰে বহুতে ডিছকাছ কৰিব নোখোজে বস্তুটো কিন্তু কি হয় যেতিয়া মই ক'লোঁ জৰায়ুমুখৰ কেঞ্চাৰ তাৰ কাৰণে এটা সাধাৰণ টেষ্ট আছে পেপস্মিয়াৰ বুলি কয় সেইটো মেক্সিমাম গভৰ্ণমেণ্ট হস্পিটেলত ফ্ৰী প্ৰাইভেট হস্পিটেলতো সেইটো কৰিব গ'লে 200 পৰা 500 টকাৰ ভিতৰত সেই টেষ্টটো হৈ যায় কিন্তু আমাৰ পৰিসংখ্যা হিচাপে যদি ক'ব যাওঁ তেনেহ'লে ভাৰতবৰ্ষত 4%তকৈ কম মানুহেহে পেপস্মিয়াৰ টেষ্টটো কৰে কিন্তু বাহিৰা যিবিলাক এডভান্স কাণ্ট্ৰিবোৰ আছে মই যেনেকৈ কৈছিলোঁ মই যেতিয়া US-ত আছিলোঁ তাত মই দেখিলোঁ যে মহিলাসকলে প্ৰত্যেক 6 মাহৰ মূৰে মূৰে নিজৰ পেপস্মিয়াৰ কৰিব লাগে আৰু সেই ৰিপৰ্টটো তেওঁলোকক নিজৰ ইঞ্চুৰেঞ্চত আপলোড কৰিব লাগে তেতিয়াহে তেওঁলোকৰ ইঞ্চুৰেঞ্চটো আকৌ ৰিনিউ হয় তাৰমানে সেইটো কথাটো এইটোৱে হ'ল যে সেইটো কাৰণে কেঞ্চাৰবোৰ খুব আৰ্লি ষ্টেজত হয় জৰায়ুমুখৰ কেঞ্চাৰ যদি কওঁ যে আজি গোটেই ৱৰ্ল্ডৰ যিমান কেঞ্চাৰ হয় তাৰ আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিত 80% মানে ইনচিডেঞ্চ বা 80% মহিলা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিৰ পৰা হয় জৰায়ুমুখৰ কেঞ্চাৰ আৰু ডেভেলপ কাণ্ট্ৰিবিলাকত 20% বা তাতকৈও কম এতিয়া তাৰ কাৰণটো এটাই যে এই স্ক্ৰিনিংবোৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে লেট মানে 1990 চন বা তাৰ আশে পাশে এই স্ক্ৰিনিং আৰম্ভ হৈছিলে প্ৰথম UK-ত আৰম্ভ হৈছিলে এতিয়া দেখা যায় যে তাত এডভান্স জৰায়ুমুখৰ কেঞ্চাৰ সংখ্যা একেবাৰে নাই কিন্তু কি হৈছে কাৰণটো এটাই যে তেওঁলোকে সেই পেপস্মিয়াৰ 6 মাহৰ মূৰে মূৰে কৰে মহিলাসকলে হয়তো সেইটো নিজেও তেওঁলোকৰ মেথডটো এডভান্স তেওঁলোকে নিজেও স্মেয়াৰটো লৈ ছাবমিট কৰিব পাৰে বা ডক্টৰৰ ওচৰত যাবলৈও তেওঁলোকৰ কোনো ধৰণৰ লাজ বা তেনেকুৱা হেৰি নাই তেওঁলোকে গৈ প্ৰত্যেক 6 মাহৰ মূৰে মূৰে কৰে কিবা চেঞ্জেছ হ'লে প্ৰি কেঞ্চাৰাছ মানে স্ক্ৰিনিঙৰ কথাটো হ'ল যে কেঞ্চাৰ এটা আমি হোৱাৰ আগৰ ষ্টেজত ধৰা পেলাব পাৰোঁ প্ৰি কেঞ্চাৰ ষ্টেজত জৰায়ুমুখৰ কেঞ্চাৰ হয় HPV ভাইৰাছৰ কাৰণে গতিকে সেই ইনফেকশ্যনটো থাকিলে অলপ যেতিয়া চেঞ্জেছ আৰম্ভ হয় তেতিয়াই সেইটো ধৰা পেলাব পাৰি ধৰা পেলাব পাৰিলে ট্ৰিটমেণ্টটো সাধাৰণ চাৰ্জাৰীও দৰকাৰ নাই কিছুমান সৰু পদ্ধতি আছে সেইবোৰ দিয়ে ঠিক হৈ যাব পাৰে কিন্তু মানুহে সেই ষ্টেজত আহিব লাগিব স্ক্ৰিনিং কৰা ভাৰতবৰ্ষত খালি 4% মানুহেহে সেই স্ক্ৰিনিংটো কৰে 4% আৰু যদি তেনেকৈ কওঁ যে স্তন কেঞ্চাৰ কাৰণে এটাই হেৰি মই প্ৰত্যেকবাৰ সজাগতা হেৰিত বা যিকোনো এনেকুৱা ফৰাম যেতিয়া পাওঁ এটা কথাই কওঁ যে স্তন কেঞ্চাৰৰ কাৰণে মহিলাসকলৰ সেলফ ব্ৰেষ্ট এক্সামিনেশ্যন মানে নিজে নিজৰ স্তন এক্সামিন কৰিব লাগে সাধাৰণ পদ্ধতি সেইটো কৰি গ'লে যদি এটা সৰু মাৰ্বল গুটিতকৈও সৰু ধৰণৰ এটা গুটি আৰম্ভ হৈছে সেইখিনিতো মানে এটা বগৰী গুটিৰ সমান ষ্টেজত থাকোঁতেও ধৰা পেলাব পাৰি সেইটো কৰিব লাগে কি মহিলাসকলে এই 3টা ফিংগাৰ মাজৰ 3টা ফিংগাৰ দি তেওঁলোকৰ ব্ৰেষ্ট নিপল এৰিয়াৰ পৰা আৰম্ভ কৰিব লাগে চাৰিওপিনে ৰাউণ্ড কৰি ব্ৰেষ্টত মাহত এবাৰ জেনেৰেলি কোৱা যায় যে মাহৰ প্ৰথম সপ্তাহত কিন্তু পিৰিয়ডছৰ আগত অলপ ব্ৰেষ্টটো টেণ্ডাৰ হৈ থাকে বিষাই থাকে গতিকে পিৰিয়ডছ হৈ যোৱাৰ পিছত যদি তেওঁলোকে কৰে মাহত এবাৰ তেনেহ'লে সৰু মানে একদম তোমাৰ বগৰী গুটিটোৰ সমান হৈ থাকোঁতেও বস্তুটো ধৰা পেলাব পাৰি অকল কিন্তু ব্ৰেষ্টৰ এক্সামিনেশ্যন কৰিবলৈ নহয় কাষলতি তলটো একচুৱেলি ব্ৰেষ্টৰ আণ্ডাৰতে পৰে তাতো কেতিয়াবা চেঞ্জেছবোৰ আৰম্ভ হয়
গতিকে সেইটো এটা সাধাৰণ পদ্ধতি মহিলাসকলে জানিব লাগিব আজিকালি মই ইয়াত গোটেইখিনি বিশেষ ক'বলৈ অসুবিধা এটা সাধাৰণ পডকাষ্টত কিন্তু সেইবিলাকৰ বিষয়ে আলোচনীবিলাকত পোৱা যায় আমাৰ কিছুমান লিখনি আছে সেইবোৰতো পাব পাৰে ভালকৈ এক্সামিনেশ্যন কৰিলে খুব আৰ্লি ষ্টেজতে স্তন কেঞ্চাৰ ধৰা পেলাব পাৰি আৰু তাৰ পিছত এটা টেষ্ট আছে যে মেম'গ্ৰাফি বুলি আমি জেনেৰেলি যেতিয়া মহিলাগৰাকীৰ বয়স 30 বছৰৰ ওপৰ হৈ যায় ফেমিলি হিষ্ট্ৰী যদি কাৰোবাৰ ব্ৰেষ্ট কেঞ্চাৰ আছে তেনেহ'লে অলপ আগতে কৰা যায় বংশ পৰিয়ালত থাকিলে যদি সেই মেম'গ্ৰাফি কৰা যায় মেম'গ্ৰাফি এখন সাধাৰণ এক্সৰে হয় সেই এক্সৰেখনৰ দ্বাৰা আমি ইভেন তাতকৈ আগত মানে আৰম্ভণি হোৱাৰ সময়তে ধৰা পেলাব পাৰোঁ আৰু ব্ৰেষ্ট কেঞ্চাৰত এটা হয় যে আমি যদি এডভান্স ষ্টেজত ধৰা পেলাইছোঁ তেনেহ'লে চাৰ্জাৰী কৰাৰ ফলত তেওঁৰ সেই জেগাটোৰ সৌন্দৰ্য নষ্ট হয় বা তেনেকুৱা মহিলাসকলে সেইটোও নিবিচাৰে কিন্তু যেতিয়া আমি আৰ্লি ষ্টেজত ধৰা পেলাব পাৰোঁ তেনেহ'লে খুব সাধাৰণ এটা ইনচিশ্যন দি সৰু এটা হেৰি কৰিলে কোনো গমেই নাপাওঁ কোনো স্কাৰ নথকাকৈ সেইটো ট্ৰিটমেণ্ট কৰিব পাৰি গতিকে এই বস্তুবোৰ যেতিয়া সজাগতা বাঢ়িব আমাৰ সমাজত বা এনেকুৱা তোমালোকে যিটো ইনিচিয়েটিভ লৈছা বা পডকাষ্ট কৰিছা এইবোৰৰ দ্বাৰা যেতিয়া সেই মেছেজটো প্ৰত্যেক মহিলালৈকে যাব তেনেহ'লে মই ভাবোঁ আমাৰ ইয়াতো সেইটো আহিব যে খুব আৰ্লি ষ্টেজত আমি সেইটো ধৰা পেলাব পাৰোঁ তেনেহ'লে মানে ভাল হোৱা সংখ্যাটো বেছি বাঢ়ি যাব আৰু যেতিয়া কেঞ্চাৰ বুলি ক'লে এতিয়া ভয় খায় কাৰণ কেঞ্চাৰ ভাবে যে কেঞ্চাৰ হ'লেই মৃত্যু বা কেঞ্চাৰ হ'লেই কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই আজিকালি সেইটো নহয় যেতিয়া যিমান আৰ্লি ষ্টেজত আমি ধৰা পেলাইছোঁ সিমানেই তেওঁৰ জীয়াই থকা সম্ভাৱনাটো বাঢ়ি গৈ থাকিব ছাৰে খুব এখিনি মূল্যৱান কথা কৈ আছে যিখিনি হয়তো সকলোৱে জনাটো প্ৰয়োজন যাতে এই এৱাৰনেছটো ক্ৰিয়েট হয় আৰু সেই সজাগতাটো বঢ়াৰ লগে লগে আমি আমাৰ মাজত মানে সেই জ্ঞানখিনি আহিব আৰু লগতে আমি আনকো ক'ব পাৰিম সেইবাবে পডকাষ্টটো একেবাৰে শেষলৈকে চাই থাকক ছাৰ এই কেঞ্চাৰসমূহ বংশগত হয় নেকি কিছুমান কেঞ্চাৰ বংশগত আৰু অলমষ্ট ক'বলৈ যাওঁ যদি 15 to 20% কেঞ্চাৰ বংশগত হিচাপে যায় চব যেনে ব্ৰেষ্ট কেঞ্চাৰৰ যদি বংশগত হোৱা চান্সেছটো বহুত বেছি থাকে মানে কিছুমান জিন আছে BRCA1 BRCA2 বুলি কয় এই জিনৰ মিউটেশ্যন মানে জিন বস্তুটোত যদি অকণমান চেঞ্জ হৈ যায় তেনেহ'লে মাকৰ যদি সেইটো জিন আছে তেনেহ'লে ছোৱালী বা ভনীয়েকৰ সেইবিলাক হোৱা চান্সেছটো খুব বেছি গতিকে প্ৰায় 18% যদি আমি স্তন কেঞ্চাৰৰ কথা কওঁ এই জিনটোৰ এবনৰ্মেলিটিৰ কাৰণে হয় এই দুটা জিনৰ BRCA1 BRCA2 আৰু লক্ষ্য কৰা গৈছে যে যেতিয়া জেনেটিক মিউটেশ্যন থাকে মানে জিনবোৰৰ মিউটেশ্যন হিচাপে এক্সপ্ৰেছ কৰে সেই কেঞ্চাৰবোৰ বেছি এগ্ৰেছিভ হয় আৰু নৰ্মেল বয়সতকৈ আগতে হয় কাৰোবাৰ যদি এনেই স্তন কেঞ্চাৰ 50 বছৰত হয় তেনেহ'লে জেনেটিক কেঞ্চাৰবোৰ তাতকৈ প্ৰায় 10 বছৰ আগতে হোৱা দেখা যায় তেনেকুৱাকৈ অভেৰিয়ান কেঞ্চাৰ অভেৰি মানে আমাৰ ডিম্বাণু জৰায়ুৰ কাষত ডিম্বাণু থাকে ডিম্বাণুৰ কেঞ্চাৰতো এই জিনৰ মিউটেশ্যনটো দেখা যায় গতিকে কিছুমান এই বেচিকেলি কিছুমান সেই জিন মিউটেশ্যনৰ পৰা হোৱা বস্তুবোৰ প্ৰায় 20% কেঞ্চাৰ জিন মিউটেশ্যনৰ পৰা হয় আৰু এইবোৰ বংশগত হিচাপে হয় গতিকে ইয়াৰ ইম্পৰ্টেঞ্চটো কি হয় আমি বহুত ফেমিলি হিষ্ট্ৰীটো যিকোনো এজন ডক্টৰে যেতিয়া পেচেণ্টজন প্ৰথম চাইছে বা তেওঁক প্ৰথম হিষ্ট্ৰী লোৱা যায় আমি তেনেহ'লে আমি এই ফেমিলি হিষ্ট্ৰী সোধাটো খুব দৰকাৰ বহুতবাৰ মিছ কৰা যায় আমি ফেমিলি হিষ্ট্ৰী সুধিলে কি হয় যে যদি এগৰাকী পেচেণ্ট মোৰ কাষত ধৰ এজন পেচেণ্টৰ কেঞ্চাৰ আছে আমি তেওঁক এটলিষ্ট তেওঁৰ জীয়েক হওক ভনীয়েক হওক বা আন যিখিনি ৰিলেটিভ আছে ফাৰ্ষ্ট ডিগ্ৰী ৰিলেটিভ ছেকেণ্ড ডিগ্ৰী ৰিলেটিভ তেওঁলোকক আমি সজাগতা কৰিব পাৰোঁ বা তেওঁলোকক আমি সেই জেনেটিক টেষ্টিংটোৰ কাৰণে এডভাইচ কৰিব পাৰোঁ আজিকালিতো গোটেই মানে জিন স্ক্ৰিনিং কৰিব পাৰি যে এটা বংশত যদি এটা ধৰণৰ কেঞ্চাৰ চলি আহিছে সেই জিনটো গোটেই জিনটোৰ কেৰেক্টাৰিষ্টিকবোৰ চাব পাৰি আৰু তেতিয়া সেইবোৰ টেষ্টো আমি এডভাইচ কৰিব পাৰোঁ কিন্তু সেইবোৰ অলপ কষ্টলি হয় কিন্তু পাৰ্টিকুলাৰ যেতিয়া আমি ব্ৰেষ্ট কেঞ্চাৰ হওক অভেৰিয়ান কেঞ্চাৰৰ মিউটেশ্যন চাব লগা হয় সেইবোৰ চবেই এফৰ্ড কৰিব পাৰে আজিকালি গতিকে আমি জানাটো খুব ইম্পৰ্টেণ্ট যাতে আমি তেওঁৰ একদম ফাৰ্ষ্ট ডিগ্ৰী ৰিলেটিভবিলাকক আমি প্ৰিভেণ্ট কৰিব পাৰোঁ তেওঁলোকক আমি সজাগতা হিচাপে ক'ব পাৰোঁ যে তোমালোকৰ চান্সেছ এইবোৰ লক্ষণ হ'লে তোমালোকে সোনকালে হেৰি কৰিব লাগিব ডক্টৰৰ ওচৰত আহিব লাগিব আৰু যোনবিলাক স্ক্ৰিনিং আছে স্ক্ৰিনিংবোৰ আমি আগৰ পৰাই আৰম্ভ কৰিব পাৰোঁ তেওঁলোকক গতিকে বংশগত হয় বহুত কেঞ্চাৰ আজিকালিও এতিয়া বংশগত খাদ্যাভ্যাসৰ লগত কিবা মানে জীৱনশৈলীটো যদি ঠিক কৰা যায় বা খাদ্যাভ্যাস যদি ঠিক কৰা যায় আশংকাটো অলপমান কমি থাকিব নেকি মানে কেনেকুৱা ধৰণৰ খাদ্যাভ্যাস থাকিব লাগে জীৱনশৈলীটো কেনেকুৱা হ'ব লাগে যাতে এইবিলাক কেঞ্চাৰ হোৱাৰ আশংকাটো কমি যায় মই খাদ্যাভ্যাসৰ লগতে আমি জেনেৰেল ৱেলবিং বা স্বাস্থ্যৰ কথা গোটেইখিনি এটা হেৰিতে সামৰিব খুজিছোঁ যে অকল খাদ্য নহয় যে আমাৰ
কেঞ্চাৰৰ আৰু এটা মূল কাৰণ হৈছে এতিয়া অবেচিটি, শকত হোৱাটো। আমি এতিয়া দেখা গৈছে যে মানে প্ৰায়বোৰ মানুহে শকত। তুমি দেখিবা এটা বয়সৰ পিছত 15-20 বছৰৰ পিছত চবেই শকত হোৱা আৰম্ভ হয়। আৰু মহিলাৰ ক্ষেত্ৰত সেইটো আৰু অলপ বেছি অবেচিটি যোনটো কওঁ। যদি মই খুব এডভান্স কাণ্ট্ৰিৰ কথা কওঁ, যেনে আমেৰিকাৰ কথা ক'ব যাওঁ, 50% মানুহ অবেজ, শকত হোৱাৰ লগে লগে অকল কেঞ্চাৰ বুলি নহয়, হাৰ্টৰ হওক, ডায়েবেটিছ হওক, চবৰে ৰিস্ক বাঢ়ি যায়। সেইধৰণে কেঞ্চাৰৰ ৰিস্কটোও বাঢ়ি যায়। কাৰণ শকত হোৱাৰ লগে লগে কি হয়, কিছুমান মহিলাৰ ক্ষেত্ৰত মই কৈছোঁ যে এটা হৰমনৰ পেৰিফেৰিয়েল কিছুমান হৰমন কনভাৰ্চন হয়। মানে ছালৰ তলত যদি ফেট জমা হয়, কেতিয়াবা আমি স্কিনৰ তলত বেছিকৈ জমা হয়। গতিকে এবিধ হৰমন তাত কনভাৰ্ট হয় জেনেৰেলি। আৰু সেই হৰমনবিধে একচুৱেলি মহিলাসকলৰ এণ্ডমেট্ৰিয়েল কেঞ্চাৰ, মানে জৰায়ুৰ ভিতৰৰ লাইনিং যোনটো কেঞ্চাৰ আছে সেইটো এণ্ডমেট্ৰিয়েল কেঞ্চাৰ কয়, ব্ৰেষ্টৰ কেঞ্চাৰ কয়। এইবোৰ হৰমন ৰিলেটেড কেঞ্চাৰ, আৰু সেইবোৰ মষ্টলি অবেচিটিৰ লগত লিংক আছে। শকত হ'লে সেইবোৰ কেঞ্চাৰৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে খাদ্যৰ লগতে আমি এক্সাৰচাইজ কৰাটো খুব ইম্পৰ্টেণ্ট। মই সেইটো কওঁ যে প্ৰত্যেকেই আমি এটলিষ্ট দিনটোত 40 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত যিকোনো ধৰণৰ ব্যায়াম কৰিব লাগে। সেইটো ৰানিং হ'ব পাৰে, বা আমি জিমত গৈ এক্সাৰচাইজ কৰিব পাৰোঁ, পাৰ্কত গৈ এক্সাৰচাইজ কৰিব পাৰোঁ, বা অন্য একো নহ'লেও আমি যোগাসন কৰিব পাৰোঁ। কাৰণ যোগ ইমান দিনৰ পৰা আমাৰ ভাৰতবৰ্ষত চলি আহিছে, গতিকে যোগাসনৰ পৰাও বহুতখিনি নিৰামূল কৰিব পাৰি। গতিকে আমি এটাটো কৰিব লাগে যে আমাৰ বডি মাছ ইণ্ডেক্স শকত, সেইটোৰ পৰা গম পোৱা যায় যে অবেচিটি ডিগ্ৰী, ফাৰ্ষ্ট ডিগ্ৰী কিমান ডিগ্ৰী আমি অবেজ হৈ আছোঁ। অকণমান শকত হোৱাৰ লগে লগে আমি নিজে কনচিয়াছ হ'ব লাগে। ছেকেণ্ড মই আহোঁ খাদ্যাভ্যাসৰ কথা, তুমি যোনটো সুধিলা, যে মোৰ মতে মই মানে ফাৰ্মলি বিলিভ কৰোঁ যে আজিৰ দিনত যিহেতু কেঞ্চাৰ ইমান বেছি হৈ আহিছে, ইয়াৰ মেইন কাৰণ হয় আমি কিছুমান আমাৰ খাদ্য অভ্যাসেই। কেঞ্চাৰ ক'বলৈ গ'লে কেঞ্চাৰ নতুন বস্তু নহয়, কিন্তু আজি আমি বেছিকৈ শুনিছোঁ বা আজি দেখিছোঁ যে ইয়াৰ ভয়াৱহতাটো খুব বেছি। কিন্তু খুব ইণ্টাৰেষ্টিং কথা এটা যে দেখা গৈছে যে ডাইন'ছৰবিলাকৰ যিবিলাক ফচিল পোৱা গৈছে, কংকাল পোৱা গৈছে, সেইবিলাকতো বোন কেঞ্চাৰ পোৱা গৈছিলে। ইজিপ্তত যিবিলাক মামি আছে, মামিবিলাক যেতিয়া উলিওৱা গৈছে, তেওঁলোকক দেখা গৈছে যে তেওঁলোকৰ ব্ৰেষ্ট কেঞ্চাৰৰ লক্ষণ কিছুমান দেখা গৈছে তেওঁলোকৰ সেইবিলাকত। গতিকে কেঞ্চাৰটো আজিৰ দিনৰ কথা নহয়, মানে ডাইন'ছৰ আজিৰ পৰা 7,000-6,000 বছৰ আগতে তেতিয়াৰ পৰাই কেঞ্চাৰ আছিলে। কিন্তু এতিয়া কিয় ইমান ভয়াৱহ হৈছে? কাৰণ মই ভাবোঁ এটা হ'ল প্ৰদূষণ, ছেকেণ্ড কথা হ'ল আমাৰ খাদ্যৰ, আমি কিমান পিয়'ৰ খাদ্য খাইছোঁ তাৰ ওপৰত ন। মই জেনেৰেলি দেখোঁ যে, মই বিলিভ কৰোঁ, দেখোঁ বুলি নকওঁ, যে আমি যিবিলাক শাক চব্জি খাওঁ, আমিতো বজাৰৰ পৰা একদম সতেজ শাক চব্জিটোৱে কিনিবলৈ হেৰি কৰোঁ, কিন্তু আমি মানে মানুহৰ নিজৰ বিপদ মাতি লোৱাৰ নিচিনা ন। মানুহে এতিয়া তাত আমি বহুত পেষ্টিচাইড কিমান দিছে সেইটো নাজানো, বা সেইটো মেজাৰ কৰা কোনো আমাৰ সাধাৰণ গ্ৰাহকৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই যে কিমান পেষ্টিচাইড দিছে তাত, বা অন্য কি ধৰণৰ সাৰ হেৰি কৰিছে। আৰু বহুত আজিকালি কেমিকেল ইউজ কৰা হয়, কালাৰটোৰ কাৰণেও বেলেগ কেমিকেল ইউজ কৰিব, গ্ৰ' হ'বৰ কাৰণে। মই ইনফেক্ট মই আগতে নাজানিছিলোঁ, আমি এটা গাইনী যেতিয়া আমি পঢ়ি আছিলোঁ, এটা দৰৱ আছিলে অক্সিটচিন বুলি, হৰমন এটা। সেই হৰমনটোত কেতিয়া আমি ইউজ কৰিলোঁ, মহিলাবিলাকত যেতিয়া ডেলিভাৰীৰ সময়ত আমি সেই হৰমনটো ইউজ কৰোঁ, অক্সিটচিন। এবাৰ মই কোকৰাঝাৰৰ পিনে আছিলোঁ, মোক এজন কোনোবাই নিজৰ খেতি দেখাব লৈ গ'ল। তেওঁলোকে তাত মই গৈ আচৰিত হ'লোঁ যে ফুলকবিটো ইমান সৰু হৈ আছে গধূলিলৈকে। তেওঁ কৈছে যে এই ইনজেকশ্যনটো দি দিম, কালি এইটো ডাঙৰ হৈ ইমানখিনি হৈ যাব। আৰু সেইটো মানে তেওঁলোকে একেলগে ইনজেকশ্যনটো দিব আৰু কাটিব এইখিনি। মই বোলো কি ইনজেকশ্যন চাওঁ বস্তুটো, মই জাষ্ট আউট অফ কিউৰিঅচিটি চালোঁ যে সেই অক্সিটচিন হৰমনটো তাত ইনজেক্ট কৰে, লগে সৰু ফুলকবিটোতো ডাঙৰ হৈ ইমানখিনি হ'ব, সেইটো ধৰা যিটো 200 গ্ৰাম আছিলে সেইটো গৈ 1 কিলো 1.5 কিলো হৈ গ'ল। তেওঁৰ নিজৰ দামটো পালে, কিন্তু তাত কি বস্তু বা আমি খালোঁ সেইটো খাই পেলাই ন। গতিকে এইবোৰৰ পৰাও কেঞ্চাৰ হয়। আৰু প্ৰদূষণ আনাদাৰ এটা কাৰণ, যে প্ৰদূষণ আমি এতিয়া চব ধৰণৰ প্ৰদূষণ এক্সপ'জাৰ হওঁ, বায়ু প্ৰদূষণ বিশেষকৈ। বায়ু প্ৰদূষণৰ পৰা আমি কিমান বেয়া বস্তু ইনহেল কৰিছোঁ। এই জাষ্ট কেইদিনমান মই যোৱা সপ্তাহত আমি ৰিপৰ্ট এটা পাই আছিলোঁ যে বায়ু প্ৰদূষণৰ পৰা কেঞ্চাৰৰ সংখ্যা বেছি পায়, মানে সেইটো এটা এষ্টাব্লিছ কৰিছে তেওঁলোকে, এটা মানে ষ্টাডি কৰি পেলাই। গতিকে প্ৰদূষণ, আমাৰ খাদ্যৰ আৰু নিজৰ এক্সাৰচাইজৰ অভাৱ, এই গোটেইকেইটাই মানে মই ভাবোঁ। গতিকে মই ভাবোঁ যে মইতো নিজৰ সদায় মানে ইচ্ছা এটা আছে যে কিটচেন গাৰ্ডেন কৰোঁ, নিজেই অকণমান খেতি কৰিম, সেইখিনিৰ পৰা চলিম। কিন্তু সেইটো পচিবল হয় নহয়, কিন্তু যাৰ সেইখিনি সম্ভাৱনা আছে
বা যিবিলাক গাঁৱৰ মহিলা বা মানুহে হেৰি কৰিছে মই এটাই অনুৰোধ কৰোঁ যে খাৰ বস্তুটো নিদিব মানে কাৰণ আমি নিয়ন্ত্ৰিত হিচাপে নিদিওঁ কীটনাশক বা খাৰ দিব লাগে নিদিয়া বুলি নকওঁ কিন্তু আমি নাজানাকৈ কিমান দিছোঁ সেইটোও নাজানো গতিকে মই আৰু এটা সাধাৰণ এক্সাম্পল এটা ক'ব বিচাৰোঁ কৃষক দুজন কৃষক আছিলে মানে তেওঁলোক পাটাচাৰকুচিৰ পিনৰ কিবা কাৰণে মোৰ তাত দেখাব আহিলে তেওঁলোকে ককায়েকক এপ'ল' লৈ গৈছিলে চেন্নাই এপ'ল' তেওঁলোকে 15-20 লাখ টকা খৰচ কৰি আহিলে তাৰপিছত মোৰ তাত দেখাব আহিলে তেওঁলোকে মানে নিজে হেৰি কৰি মানে এডমিট হৈ সিদিনা মোক কৈছিলে যে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে ছাৰ আমি একদম সৰু নিজে খেতি কৰি ধনী হোৱা গাঁৱৰ খেতিয়ক কিন্তু আমিতো চাইণ্টিফিক ৱে খেতি কৰা নাই কেতিয়াও সাৰ যি আছে আমি নিজে কষ্ট কৰিছোঁ দুইজন ব্ৰাদাৰে মানে ককায়েক ভায়েকে হেৰি কৰোঁ যে হাতেৰে সাৰ দিছোঁ হাতেৰে ইনচেক্টিচাইড স্প্ৰে কৰিছোঁ কোনো ধৰণৰ প্ৰটেকশ্যন লোৱা নাই সেইবোৰৰ পৰা গৈ তেওঁ এতিয়া লাং কেঞ্চাৰ হৈ পেলাই আহিছিলে লাং নে লিভাৰ কেঞ্চাৰ কিবা এটা হেৰি লৈ আহিছিলে গতিকে তেওঁ নিজেও বিপদত পৰিলে আৰু সেইবোৰৰ পৰা বেলেগ মানুহো বিপদত পৰিছে তেনেকুৱা নিচিনা আৰু এট দ্য এণ্ড অফ দ্য ডে তেওঁৰ 15-20 লাখ হেৰি হৈছে আৰু তেওঁ বচাব পৰা উপায়ো নাছিলে তেনেকুৱা নিচিনা গতিকে এইবোৰৰ পৰাই আমি নিজৰ আজিৰ দিনত যে মই কৈছোঁ যে কেঞ্চাৰৰ ইমান ভয়াৱহকৈ বাঢ়িছে কেঞ্চাৰ তাৰ কাৰণ মই ভাবোঁ এইবোৰেই এটা ইম্পৰ্টেণ্ট কাৰণ HPV ভাইৰাছটোৱে কেঞ্চাৰৰ মূল কাৰণ নেকি চব ধৰণৰ কেঞ্চাৰৰ নহয় কিন্তু খুব ভাল যে HPV কথা ওলোৱা হৈছে মই অলপ দীঘলীয়াকৈ ক'ব বিচাৰিম HPV হ'ল মানে ফুল ফৰ্মটো হ'ল হিউমেন পেপিলোমা ভাইৰাছ এটা ভাইৰাছ হয় সেই ভাইৰাছে মই ইমান সময় কৈছোঁ যে জৰায়ুমুখৰ কেঞ্চাৰ বা চাৰ্ভাইকেল কেঞ্চাৰ প্ৰায় 99% চাৰ্ভাইকেল কেঞ্চাৰ HPVৰ পৰা হয় মানে এই ভাইৰাছটোৰ ইনফেকশ্যন যেতিয়া থাকে প্ৰলং হিচাপে থাকে এদিন ইনফেকশ্যনত এইটো নহয় কিন্তু যেতিয়া দীঘলীয়াকৈ 3-4 বছৰ এইটো কণ্টিনিউৱাছ এই ইনফেকশ্যনটো থাকে তেনেহ'লে গৈ এটা সময়ত গৈ এইটো কেঞ্চাৰৰ ৰূপ ধাৰণ কৰে আৰু HPV যে অকল জৰায়ুমুখৰ কেঞ্চাৰ কৰিছে তেনেকুৱা নহয় মুখ গহ্বৰৰ কেঞ্চাৰ কৰিব পাৰে পায়খানা ৰাস্তাৰ কেঞ্চাৰ আনাদাৰ 15-20% পায়খানা ৰাস্তাৰ কেঞ্চাৰ মুখ গহ্বৰৰ কেঞ্চাৰ এইবিলাকৰো HPVৰ পৰাই হয় বা ভালভেল কেঞ্চাৰ বুলি কয় মহিলাৰ ক্ষেত্ৰত সেইবোৰ HPV বা ভালভেল ভেজাইনেল কেঞ্চাৰ এইবোৰ HPV ইনফেকশ্যনৰ কাৰণে হয় এতিয়া মেইন কথা হ'ল যে HPVটো কি ধৰণৰ মই ক'লোঁ এটা ভাইৰাছ আৰু জেনেৰেলি কি হয় যে পুৰুষ মহিলা যেতিয়া সম্পৰ্ক কৰে পুৰুষ মহিলা সম্পৰ্কৰ পুৰুষৰ পৰাই মহিলাগৰাকীৰ তাত এই ভাইৰাছটো যায় মষ্টলি মানে মেক্সিমাম ক্ষেত্ৰত ছেক্সুৱেল ট্ৰান্সমিশ্যনেই এটা ৰুট যিটোৰ দ্বাৰা HPV ট্ৰান্সমিট হয় কিন্তু কি হয় মহিলাগৰাকীত যদি সেই ভাইৰাছটো থাকি যায় যদি বডি ইমিউনিটি ভাল বহুতে ক্লিয়াৰ কৰি দিয়ে মানে ভাইৰাছটো নাইকিয়া কৰি দিয়ে আকৌ হ'ব পাৰে 1 বছৰ 2 বছৰ পিছত আকৌ ইনফেকশ্যন হ'ব পাৰে কিন্তু যদি বডিয়ে ক্লিয়াৰ কৰি দিছে তেনেহ'লে সেইটোৱে গৈ কেঞ্চাৰ কৰাৰ সম্ভাৱনাটো কম কিন্তু যদি বডি ক্লিয়াৰ কৰিব নোৱাৰে সেই ইনফেকশ্যনটো থাকি যায় 3-4 বছৰ একেলগে থাকি যায় তেনেহ'লে গৈ মহিলাগৰাকীৰ জৰায়ুমুখৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো যথেষ্ট বেছি কিন্তু পুৰুষৰ ক্ষেত্ৰত খুব কম পুৰুষৰে HPV ৰিলেটেড হয় নোহোৱা বুলি নহয় যেনেকৈ তেওঁৰ পেনাইল কেঞ্চাৰ তেওঁৰ গুপ্তাংগৰ যোনটো কেঞ্চাৰ সেইটো হ'ব পাৰে কেতিয়াবা পায়খানা ৰাস্তাৰ কেঞ্চাৰো হয় HPV কাৰণ সেইটো ছেক্সুৱেলি ট্ৰেন্সমিট হ'লেহে হ'ব সম্পৰ্কৰ দ্বাৰা ছেক্সুৱেল সম্পৰ্কৰ দ্বাৰাহে HPVটো যায় তাৰপিছত হ'ব পাৰে কিন্তু বহুত ভয় খাব লগা কথাও নহয় যে খুব ভাল খবৰটো বা ভাল কথাটো হ'ল যে এই HPVৰ এগেইনষ্টত ভেকচিন আছে আজি প্ৰায় 12 বছৰমান হ'ল যে ভেকচিন ওলোৱা এই ভেকচিন কেতিয়া দিব লাগে যেতিয়া ছোৱালীজনীয়ে ছেক্সুৱেল কণ্টেক্ট আৰম্ভ হোৱাৰ আগতে কৰা যায় যে 9-13 বছৰৰ ভিতৰত এই যদি ভেকচিনটো দিয়া যায় 2টা ড'জ দিয়া যায় ভেকচিনৰ তেনেহ'লে প্ৰায় 98-99% প্ৰটেকশ্যন থাকে যে তেওঁৰ ছোৱালীগৰাকী পিছত গৈ পেলাই জৰায়ুমুখৰ কেঞ্চাৰ বা HPV ৰিলেটেড কেঞ্চাৰ নহয় সেইকাৰণে এডভকেট আমি কৰোঁ যে ছোৱালীবিলাকক মাকবিলাকে বিশেষ জানিব লাগিব কাৰণ ছোৱালীবিলাকে জানা সম্ভৱ নহয় সেইটো সময় মহিলাবিলাকে জানিব লাগিব যে ভেকচিনটো কেতিয়া দিব লাগে কিন্তু এইটো নহয় যে অকল 13 বছৰলৈকে বিয়া হোৱাৰ আগলৈকে ল'ব পাৰে বা যৌন সম্পৰ্ক আৰম্ভ হোৱাৰ আগতো ল'ব পাৰে আৰু যদি তাৰ পিছতো লৈছে কিছুমান কোম্পানীবিলাকৰ হেৰি আছে যে 45 বছৰলৈকে ল'লেও তাৰ বেনিফিট থাকে 100% নাথাকিলেও কিছুমান বেনিফিট পোৱা যায় গতিকে ছোৱালী হওক মহিলাসকল হওক
যে এই ভেকচিনৰ সুবিধাটো ল'ব লাগে, 2টা ড'জ ল'ব লাগে, 2টা যদি লেটকৈ লোৱা হৈছে 3টা ড'জ, আৰ্লি ষ্টেজত লোৱা হৈছে 13 বছৰ আগতে, তেনেহ'লে 2টা ড'জ ল'ব লাগে। 2টা ড'জ ল'লে HPV ৰিলেটেড যিখিনি কেঞ্চাৰ হয় তাৰ পৰা 98 to 99% প্ৰটেকশ্যন থাকে। বহুত বেছি খৰচ হয় নেকি? খৰচ যদি আমি আমাৰ ইকনমি হিচাপে চাওঁ যে হয় খৰচ হয়। 2টা ড'জৰ আজিকালি ধৰা 2টা ড'জ ক'বলৈ গ'লে 4,000 মান টকা খৰচ হয়, 2,200 তেনেকুৱা নিচিনা হয়। গতিকে এই খৰচৰ কাৰণে ধৰক এতিয়ালৈকে আমাৰ নেশ্যনেল ইমিউনাইজেশ্যন চিডিউল যিটো গভৰ্ণমেণ্টে ফ্ৰী হিচাপে ভেকচিন দিয়ে, সেইটোত এতিয়ালৈকে HPVটো সোমোৱা নাই। কিছুমান ৰাজ্যই নিজৰ পিনৰ পৰা সোমাইছে, যেনেকৈ ছিকিম ক'বলৈ গ'লে বহুত এডভান্স ষ্টেট। ছিকিমে নিজৰ ইমিউনাইজেশ্যনত এইটো ভেকচিন ফ্ৰী হিচাপে দিয়ে। পাঞ্জাবেও সোমাইছিলে, তেনেকুৱা নিচিনা আছে কিছুমান ৰাজ্যত এইটো দিয়া হয়। কিন্তু একদম নেশ্যনেল যোনটো গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে সেইটোত এতিয়ালৈকে দিয়া হোৱা নাই। কিন্তু যিখিনি এফৰ্ড কৰিব পাৰে, 4,000 টকা এফৰ্ড কৰিব পৰা মানুহো মোৰ মতে বহুত আছে। গতিকে তেওঁলোকে এইটো ভেকচিন ল'ব লাগে। ইনফেক্ট ল'ৰাবিলাকেও ল'ব পাৰে। ল'ৰাবিলাকেও যৌন সম্পৰ্ক আৰম্ভ হোৱাৰ আগত যদি হেৰি হৈছে ল'লে ভাল। যেনেকৈ অষ্ট্ৰেলিয়া নিচিনা দেশত এইটো ল'ৰা ছোৱালী সকলোকে দিয়া যায় এইটো ভেকচিন। আৰু তেওঁলোকক দেখা গৈছে যে এই যোনটো HPV ৰিলেটেড কেঞ্চাৰ বা জৰায়ুমুখৰ কেঞ্চাৰ কমি অহা বুলি মই কৈছোঁ আজিৰ দিনত, এইটো আনাদাৰ কাৰণ হ'ল এইটো HPV ভেকচিনটো। মানে এইটো সহজে উপলব্ধ হয়নে সকলোতে? মানে এতিয়া মোৰ কথা কৈছোঁ, যেনিবা এতিয়া ডিব্ৰুগড়ত বা মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বা প্ৰত্যেকখন মানে হস্পিটেলত মানে উপলব্ধ হয়নে? প্ৰত্যেকখন হস্পিটেল বুলি নকওঁ, কিন্তু সহজে উপলব্ধ, খুব দুৰ্লভ নহয় যে পাবলৈ বহুত দিগদাৰ। পেডিট্ৰিচিয়ান যিবিলাক ভেকচিন দিয়ে, পেডিট্ৰিচিয়ানবিলাকে প্ৰাইভেট ছেটআপত এভেইলেবল সেইবোৰ, যে এই ভেকচিনবোৰ তাত থাকেই তেওঁলোকৰ লগত। যোনে এফৰ্ড কৰিব পাৰিছে তেওঁক দিয়াই যায়, মানে ৰেকমেণ্ড কৰাই যায়। গতিকে এনেকুৱা নহয়, কিন্তু মেইন কথা হ'ল মানুহে জানিব লাগিব যে কিমান সংখ্যক মানুহে জানে। মই দেখোঁ যে মেক্সিমাম মানুহে ইয়াৰ বিষয়ে তেওঁলোকে অজ্ঞ, যে মানে বা জানা তেওঁলোকৰ নলেজেই নাই যে কিবা এনেকুৱা ধৰণৰ ভেকচিন আছে যিটোৱে কেঞ্চাৰকো প্ৰটেক্ট কৰিব পাৰে। আমি যেতিয়া ক'ভিড আহিছিলে, ক'ভিডৰ সময়ত খুব ভেকচিন বুলি মানুহে একদম বলিয়ান নিচিনাকৈ ভেকচিনৰটো প্ৰায় তাই ইমান বছৰ আগৰ পৰাই কেঞ্চাৰৰ ভেকচিন আছে বা HPV ভেকচিন আছে, কিন্তু মানুহে নাজানে সেইটো একচুৱেলি। গতিকে আমাৰ তাত যেতিয়া যিবিলাক ফেমিলি কেঞ্চাৰ লৈ আহে তেওঁলোকক আমি কওঁ, বা কিছুমান এনেকুৱা ইয়াৰ মাধ্যমে এনেকুৱা সামাজিক মাধ্যমেৰে কোৱা যায়। কিন্তু জানিলে মানুহে নিজে নিজে আগবাঢ়িও আহিব, সিমানখিনি টকাও চাগে মানুহ খৰচ কৰিবলৈ ৰেডি হয়। কাৰণ কেঞ্চাৰ হ'লে যিমান ছাফাৰিং তাতকৈতো সিমানখিনি বহুত কম হেৰি ন? হয়, নিশ্চয়। এটা ৱৰ্ড শুনিবলৈ মই পাইছিলোঁ, মানে যেতিয়া ময়ো ইয়াৰ বিষয়ে অলপমান চাবলৈ ধৰিছিলোঁ, অভেৰিয়ান কেঞ্চাৰ। এইটো মানে কেনেকৈ চিনাক্ত কৰিব পৰা যায়? কি পৰীক্ষা আছে অভেৰিয়ান কেঞ্চাৰ? অভেৰিয়ান কেঞ্চাৰ মানে ওৱান অফ দ্য ভেৰি ডিফিকাল্ট ডিজিজ টু ট্ৰিট। মানে মই কওঁ যে মই যিবিলাক কেঞ্চাৰ ট্ৰিট কৰোঁ তাৰে ভিতৰত মানে খুব ডিফিকাল্ট টু ট্ৰিট। ইয়াৰ কাৰণ এটাই যে 30%হে কমপ্লিটলি আমি 5 years ছাৰ্ভাইভেল, যিকোনো এটা কেঞ্চাৰত ক'বলৈ গ'লে আমি 30% 5 years ছাৰ্ভাইভেল বুলি কওঁ। মানে 5 years ছাৰ্ভাইভেল বুলি কওঁ, মানে 5 বছৰ জীয়াই থকা সম্ভাৱনা কিমান। অভেৰিয়ান কেঞ্চাৰত চবতছে কম 30%। ইয়াৰ কাৰণ এটাই যে অভেৰিয়ান কেঞ্চাৰ আমি বেলেগ কেঞ্চাৰ যেনেকৈ ক'লোঁ যে জৰায়ুমুখৰ কেঞ্চাৰ হওক বা স্তনৰ কেঞ্চাৰ হ'ল, খুব আৰ্লি ষ্টেজত আমি ধৰা পেলাব পাৰোঁ। কিন্তু অভেৰিয়ান কেঞ্চাৰত তেনেকুৱা কোনো স্ক্ৰিনিং মেথড নাই য'ত আমি খুব আৰ্লি ষ্টেজত ধৰা পেলাব পাৰোঁ। মেক্সিমাম মানে খুব সজাগ মানুহ হ'লেও মই দেখিছোঁ যে খুব ভাল মানে শিক্ষিত মানুহ বা ৱেল প্লেচ মানুহ, তেনেকুৱা মানুহো মই দেখিছোঁ যে তেওঁলোকে অভেৰিয়ান কেঞ্চাৰ মোৰ ওচৰত লৈ আহিছে ষ্টেজ 3 বা ষ্টেজ 4, মেক্সিমামে ষ্টেজ 3ত লৈ আহে অভেৰিয়ান কেঞ্চাৰ। কাৰণ এটাই যে ইয়াৰ লক্ষণবোৰ কোনো স্পেচিফিক লক্ষণ নহয়। প্ৰথমতে গেষ্ট্ৰিক হোৱা নিচিনা, অভোক লাগে বা খাবলৈ হেৰি নাযায়, পেটটো অলপ ফুলা লাগে। মেক্সিমাম মানুহে কি ভাবিব যে এইখিনি হ'লে যে গেষ্ট্ৰিকৰ সমস্যা হৈছে বা কিবা পেটৰ গণ্ডগোল হৈছে, তেনেকুৱা নিচিনাই তেওঁলোকে গেষ্ট্ৰ'এণ্টাৰলজিষ্টৰ ওচৰত যাব বা সাধাৰণ ডক্টৰৰ ওচৰত যাব। তেওঁলোকেও সেইটো লাইনত ভাবি নাচায় একচুৱেলি, ভাবি চোৱাটো সম্ভৱো নহয়, মই সেইটো দুখ দিয়া নাই কাকো। যে সেইকাৰণে কি হয়, যেতিয়া পেটটো ডাঙৰ হৈ আহিব, পানী জমা হ'ব, তেতিয়াহে তেওঁলোক বেছি মানে চিন্তিত হয় যে কি কাৰণে হৈছে। আৰু যেতিয়াই পেটটো ডাঙৰ হৈ পানী জমা হয় তাৰমানে ষ্টেজ 3। আৰু মেক্সিমাম পেচেণ্ট, যেতিয়া মইতো ডাইৰেক্ট পেচেণ্ট নাপাওঁ, মই চব ৰেফাৰেল পেচেণ্ট পাওঁ, বা কোনোবা এজন বেলেগ জেনেৰেল গাইনকলজিষ্ট এজনে ৰেফাৰ কৰিছে বা গেষ্ট্ৰ'এণ্টাৰলজিষ্ট এজনে ৰেফাৰ কৰিছে বা মেডিচিনৰ ডক্টৰ এজনে। তেওঁলোকে যেতিয়া ৰেফাৰ কৰে তেনেহ'লে অলৰেডি ষ্টেজ 3ত ধৰা পৰে অভেৰিয়ান কেঞ্চাৰটো। গতিকে অভেৰিয়ান কেঞ্চাৰ সেই ষ্টেজ 3 ধৰা পৰিলে ভাল হোৱা সম্ভাৱনা
বা 5 years survival 30%. আৰু ছেকেণ্ড এটা খুব মই ডিফিকাল্ট টু ট্ৰিট বুলি কি কাৰণে কৈছোঁ যে ইয়াৰ ট্ৰিটমেণ্টটো দীঘলীয়া. আমি প্ৰথমতে কেমো দিব লাগিব বা খুব আৰ্লি ষ্টেজত ধৰা পৰিলে আমি চাৰ্জাৰীও কৰোঁ, নহ'লে কেমো দিব লাগিব. ছবাৰ কেমো দি উঠি চাৰ্জাৰী কৰা হয়, চাৰ্জাৰীৰ পিছতো আকৌ কেমো লগা হয়, তেনেকুৱা নিচিনা. আৰু খৰচো খুব বেছি. আৰু তাৰপিছতো কি হয় যে দেখা যায় যে মানে এই মোৰ এজন পেচেণ্ট, মই ডিচেম্বৰতে অপাৰেশ্যন কৰা অভেৰিয়ান কেঞ্চাৰ এজন পেচেণ্ট, গুৱাহাটী সেই এপ'ল' হস্পিটেলৰ পৰা পঠাইছিল মোৰ তালৈ. অপাৰেশ্যন কৰিলোঁ, মোৰ মতে একদম ছেটিছফেক্টৰী অপাৰেশ্যন আছিলে. যিমানখিনি ৰিমুভ কৰিব লাগে গোটেইখিনি ৰিমুভ কৰিছোঁ. পৰহি মোৰ ওচৰত আহিছে আকৌ পেটত এটা, মই যিমান ডাঙৰ গুচাইছিলোঁ সিমানখিনিয়ে আকৌ লাম্প এটা লৈ আহিছে. আকৌ মোৰ চাই পেলাই লাগিছে যে এইটো ৰিকাৰেঞ্চ হৈছে উইদিন জাষ্ট 2 months ৰিকাৰেঞ্চ. গতিকে ৰিকাৰেঞ্চটো কেতিয়া হ'ব ক'বলৈ খুব ডিফিকাল্ট, যে মানে খুব সোনকালেও ৰিকাৰেঞ্চ হ'ব পাৰে. কিছুমান পেচেণ্ট আছে 2 বছৰ 3 বছৰ পিছত হয়, কিন্তু ৰিকাৰেঞ্চ চান্সেছটো খুব বেছি. সেইকাৰণে কৈছোঁ খুব ডিফিকাল্ট টু ট্ৰিট, আৰু খৰচটোও বেছি হয়, আৰু দীঘলীয়া এটা গোটেই ফেমিলিৰ ওপৰতে এটা বাৰ্ডেন আহি যায়. কিন্তু মানুহে এটা মই ইয়াৰ যদিও এইটো ইমান ভয়াৱহ বুলি কৈছোঁ, তথাপিও কি হ'ব লাগে আমি যে আল্ট্ৰাচাউণ্ড এটা ৰেগুলাৰ কৰি থাকিব লাগে. এটা বয়সৰ পিছত আমি 6 মাহ বা এবছৰত এবাৰ এটা আল্ট্ৰাচাউণ্ড কৰিব লাগে. আল্ট্ৰাচাউণ্ড কৰিলেই অলপ সোনকালে ধৰা পেলাব পাৰি. আৰু কিছুমান মাৰ্কাৰ আছে, টিউমাৰ মাৰ্কাৰ. আল্ট্ৰাচাউণ্ডত কিবা এবনৰ্মেলিটি পালে যে CA-125, CEA 19.9 এনেকুৱা কিছুমান মাৰ্কাৰ আছে, সেই মাৰ্কাৰবোৰ কৰা দৰকাৰ. গতিকে সেইবোৰ মাৰ্কাৰলৈকেতো চব যাব নালাগে, কিন্তু প্ৰথম এটলিষ্ট আল্ট্ৰাচাউণ্ডখন বেছলাইন আল্ট্ৰাচাউণ্ড কৰিব লাগে. কেতিয়াবা যিকোনো ধৰণৰ সমস্যা পাই থাকিলে এটলিষ্ট বোলে আল্ট্ৰাচাউণ্ড এখন কৰি চাওঁ বুলি বহুতে আজিকালি নিজেও কৰিব বিচাৰে, গতিকে কৰাটো দৰকাৰ. আৰু যদি কাৰোবাৰ যদি বংশ পৰিয়ালত আছে, যে কাৰোবাৰ ফেমিলি হিষ্ট্ৰী আছে যে অভেৰিয়ান কেঞ্চাৰ, তেওঁলোকেতো আৰু বেছি সজাগ হোৱাটো দৰকাৰ. ইয়াৰ বিষয়ে আৰু অলপমান কথা পাতিম, কিন্তু আপোনাৰ এই মেডিকেল কেৰিয়াৰত একেবাৰে মনত ৰৈ যোৱা কিবা ঘটনা মানে যদি শ্বেয়াৰ কৰিব পৰা যায়? যিহেতু আমি অভেৰিয়ান কেঞ্চাৰৰ কথা কৈ আছোঁ, মই জাষ্ট এগৰাকী পেচেণ্ট মোৰ ঠিক পেচেণ্ট বুলিও নকওঁ, আমি তেতিয়া PG কৰি আছিলোঁ, আমি গুৱাহাটী মেডিকেল কলেজত পষ্ট গ্ৰেজুৱেশ্যন কৰি আছোঁ. এগৰাকী প্ৰেগনেণ্ট লেডি আহিছিলে আমাৰ OPDত. তেওঁ মানে পেটটো যদি আমি কওঁ যে 30 weeks মানে যে 7 মাহৰ প্ৰেগনেঞ্চি, তেওঁৰ যেন যে 2টা বা 3টা বাচ্চা আছে তেনেকুৱা নিচিনা ডাঙৰ পেট এটা লৈ আহিছিলে. গতিকে আমি প্ৰথমতেতো ভাবিছিলোঁ যে মাল্টিপল প্ৰেগনেঞ্চি হ'ব নেকি, মাল্টিপল প্ৰেগনেঞ্চি মানে টুইন প্ৰেগনেঞ্চি বা তেনেকুৱা. কিন্তু আল্ট্ৰাচাউণ্ডত দেখা গ'ল যে তেওঁৰ বাচ্ছাটো যিমান ডাঙৰ তাতকৈ প্ৰায় 3 গুণ ওজনৰ এটা টিউমাৰ এটা আছে তেওঁৰ পেটত. আৰু সেই 7 মাহততো সেইটো ঘপককৈ অপাৰেশ্যনো কৰিব নোৱাৰি বা কেমোও দিব নোৱাৰি. চ' আমাৰ উপায় নাছিলে যে আমি ৱেইট কৰিব লাগিব, ডেলিভাৰী হোৱালৈকে ৱেইট কৰিব লাগিব. গতিকে তেওঁ 2 মাহ আৰু ৱেইট কৰা হ'ল. 2 মাহতকৈ চাগে অলপ কম দিন হ'ল আমি ৱেইট কৰিলোঁ. বাই দ্য টাইম টিউমাৰটো আৰু বাঢ়ি গ'ল. মানুহজনী একদম হাড়ে চালে লগা হৈ গৈছে, মানে তেনেকুৱা নিচিনা. তাৰপিছত যেতিয়া আমি চাৰ্জাৰী কৰা ডিচিশ্যন লোৱা হ'ল, কৰি চাৰ্জাৰী মানে চিজেৰিয়ানৰ লগতে টিউমাৰটো গুচোৱা ডিচিশ্যন লোৱা হৈছিলে. কিন্তু দেখা গ'ল মানে বাচ্ছাটো সুস্থ হয়, বাচ্ছা 2 কেজি 500 বা তেনেকুৱা নিচিনা, মই একদম ওজনটো একদম পাহৰি গৈছিলোঁ, কিন্তু তেনেকুৱা বাচ্ছা এটা ডেলিভাৰী হ'ল, কিন্তু মহিলাগৰাকীক বচাব পৰা নগ'ল. মোৰ মানে হেৰি লাগে যে মহিলাবিলাকৰ মানে ছেক্ৰিফাইচটো, কিন্তু তেওঁ সদায় হেৰি কৰি আছিল যে নাই মোক বাচ্ছাটো বাচিলেও হ'ব, মই যদি তেওঁক জনোৱাও হৈছিল যে এনেকুৱা সোনকালে ডেলিভাৰী কৰি দিওঁ, বাচ্ছাটো তেতিয়া নাবাচিব পাৰে. কিন্তু মাতৃগৰাকীয়ে মানে নিজৰ জীৱনটো মানে আচলতে ক'বলৈ গ'লে সেই বাচ্ছাটোৰ কাৰণেই ত্যাগ কৰাৰ নিচিনা। কিছুমান বস্তু জাষ্ট মনত থাকি যায়। কিন্তু এতিয়াও মই যেতিয়া OPDত কিছুমান পেচেণ্ট আহে, মোৰ কাৰণে গামোচা বা চেলেং কিবাখন লৈ আহে, কাৰণ তেওঁলোক ভালে আছে, কেঞ্চাৰৰ লগত যুঁজি তেওঁলোকে ছাকচেছফুলি কেঞ্চাৰক পৰাজয় কৰি আছে. আৰু বহুত আজিকালি অকল সেইটো নহয় যে এজন দুজনৰ হেৰি নহয়, যে বহুত ছাৰ্ভাইভেল ৰেটটো খুব ভাল আজিকালি ক'বলৈ গ'লে. গতিকে কিন্তু কাৰণটো হ'ল যে প্ৰথমতে ষ্টেজত যিমান আৰ্লি ষ্টেজত আমি ধৰা পেলাব লাগিব. আৰু বহুত প্ৰব্লেমটো কি হয় যে আমাৰ ওচৰত আহি পাওঁতে, যে মই এজন ধৰক মহিলা কেঞ্চাৰ ৰোগ বিশেষজ্ঞ, মোৰ ওচৰত আহি পাওঁতে মানে বহুত লেট হয়, বা বহুতৰ ট্ৰিটমেণ্ট বেলেগ জেগাতে হয়, বা আধাখনীয়া ট্ৰিটমেণ্ট হয়, বহুতে ফাইনেন্সিয়েল কাৰণে ট্ৰিটমেণ্ট পূৰা কৰিব নোৱাৰে, এইবোৰ হয়. আৰু এটা ডাঙৰ সমস্যা হ'ল যে আৰু এটা দেখিছোঁ যে বহুত পেচেণ্ট বা ফেমিলিয়ে কেঞ্চাৰ বুলি ধৰা পৰাৰ লগে লগে তেওঁ পাৰিব নোৱাৰিব, বলে পাৰিব নোৱাৰিব নহয়, তেওঁ বাহিৰলৈ লৈ যায়।
দিল্লী, চেন্নাই, মুম্বাই লৈ যায়। তাত গৈ পেলাই আকৌ গোটেইবিলাক টেষ্ট ৰিপিট কৰিব লাগে, সেইবোৰ ৰিপৰ্ট আহিব লাগিব, বা এটা ডাঙৰ কিউ এটা থাকে, মানে সেইটো নম্বৰতহে গৈ তেওঁ দেখাব পাৰিব। গতিকে বাই দ্য টাইম কেঞ্চাৰটো আৰু অলপ আগবাঢ়ি যায়। তাৰপিছত বহুতে কি হয় যে পইচা গোটেইখিনি চেচেই হৈ গ'ল ছাৰ, এতিয়া কৰিবলৈ কাৰণে এতিয়া আকৌ ফিৰি আহি আকৌ মোৰ ওচৰত আহে, বা তেনেকুৱা আমাৰ নিচিনা হেৰিত আহে। সেইটো এটা সমস্যা তেতিয়া ট্ৰিটমেণ্ট কৰিবলৈ। গতিকে কেঞ্চাৰৰ ট্ৰিটমেণ্টটো অকল আপুনি কিবা দৰৱ লিখি দিব ভাল হৈ যাব তেনেকুৱাটো নহয়। মানে বেলেগ বেমাৰৰ ক্ষেত্ৰত যোৱাটোৰ কথা মই নকওঁ, কিন্তু আজিকালি সেইখিনি গোটেইখিনি সুবিধা আছে। নৰ্থ ইষ্টতো গোটেইখিনি সুবিধা আছে, কিন্তু মানুহে জানিব লাগিব, মানুহে সেইটো বিশ্বাসটো ৰাখিব লাগিব। আৰু কি হয়, যেতিয়া বাহিৰত গৈছে ঘপককৈ কোৱা হ'ল যে 2 বটল 3 বটল ব্লাড লাগিব, অপাৰেশ্যন হ'ব 2 বটল 3 বটল, তেওঁলোকে হাৱা থুৰি খাই যায়, ক'ত ডনৰ পাম, এজন বা দুজন মানুহ যাব। ফাইনেন্সিয়েলি পেচেণ্টৰ লগততো খৰচ আছে, 2-3জন মানুহ যোৱা তেওঁৰ আকৌ খৰচ এক্সট্ৰা, 1.5 মাহ 2 মাহ থকাটো সম্ভৱ নহয়। গতিকে আধাখনীয়া ট্ৰিটমেণ্ট হয়। গতিকে মই সেইটোৱে ক'ব বিচাৰি আছোঁ যে বিশ্বাস ৰাখিব লাগে। নৰ্থ ইষ্টত আজিকালি চব সুবিধা আছে, যেনেকৈ আজি আমি নগাঁৱত আছোঁ চিমছ হস্পিটেলত, ইয়াত আমি কেঞ্চাৰৰ কেম'থেৰাপি কৰোঁ, ইয়াত আমি চাৰ্জাৰী, চব ধৰণৰ চাৰ্জাৰী কৰোঁ কেঞ্চাৰৰ ৰিলেটেড। অন্যও আমাৰ আৰু ডক্টৰ আছে, বেলেগ বেলেগ মানে গেষ্ট্ৰ'এণ্ট্ৰলজি কেঞ্চাৰ বা বেলেগ ধৰণৰ কেঞ্চাৰ, চাৰ্জিকেল অংক'লজি, বেলেগ বেলেগ ডিপাৰ্টমেণ্ট। গতিকে ইয়াতো ঠিক হোৱা পেচেণ্ট বহুত আছে, কিন্তু সেই বিশ্বাসটো লাগিব বা সেই ধৈৰ্যটো লাগিব চবেই হেৰি কৰিবলৈ। নিশ্চয়। মহিলাই বাৰ্থ কণ্ট্ৰল পিল খায়, ত' ইয়াক মানে এই খালে মানে কেঞ্চাৰ হোৱাৰ আশংকাটো বেছি নেকি? মই যে কৈছিলোঁ অলপ আগতে, হৰমনেল কিছুমান হেৰি আছে যে হৰমন ৰিলেটেড, মানে বাৰ্থ কণ্ট্ৰল পিলটো ক'বলৈ গ'লে মানে ডাবল এজেড বুলি কওঁ। তাৰমানে তাৰ বেনিফিটো আছে, তাৰ বেয়া ছাইডটো আছে। কিন্তু এডভাইচ মতে খালে, ডক্টৰৰ প্ৰেছক্ৰিপশ্যন মতে খালে, বহুতে কি হয় মই দেখিছোঁ 4-5 বছৰলৈকে খাই আছোঁ, মানে এইটো ভালকৈ কাম কৰিছে, তেওঁলোকৰ ঋতুস্ৰাৱটো বা মেন্সটো ৰেগুলাৰ এটা কণ্ট্ৰলত থাকে, ব্লিডিং বেছি নহয়, সুবিধা বেছি, বা ঘনাই ঘনাই প্ৰেগনেঞ্চি নহয়। গতিকে তেওঁলোকে এবাৰ কোনোবাই প্ৰেছক্ৰাইব কৰিলে সেইটো 2-3 বছৰ 4 বছৰলৈকে খায়ে থাকে। গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত অসুবিধা কিছুমান, কিন্তু ইয়াৰ বেনিফিট আছে। মই বেনিফিট হিচাপে লৈ পেলাই খাব পাৰিলে বেছি ভাল, কিন্তু নহ'লে সেই হৰমন ৰিলেটেড যিবিলাক কেঞ্চাৰ হয় সেইবোৰ হোৱাৰ চান্সেছটো খুব বেছি বাৰ্থ কণ্ট্ৰল পিল যদি আনকণ্ট্ৰল হিচাপে খোৱা যায়। মানে এণ্ডোমেট্ৰিয়েল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ এইবোৰ হ'ব পাৰে বেছিকৈ। গতিকে আমি ডক্টৰৰ লগত কনচাল্ট নকৰাকৈ এইটো খাব নোৱাৰে, এইটো এটা দৰৱে একচুৱেলি। আমি যেনেকৈ যিকোনো দৰৱ ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ খাব নালাগে। আমাৰ ইয়াত কি হয়, অভাৰ দ্য কাউণ্টাৰ পোৱা যায়, ফাৰ্মাচীবিলাকে দি দিয়ে। গতিকে সেইটো এভইড কৰা দৰকাৰ। ডক্টৰে যদি প্ৰেছক্ৰাইব কৰিছে খাব লাগে, কিন্তু লিমিটেড টাইমলৈকে খাব লাগে। সজাগতাৰ বাবে কিছুমান আমি কথা জনাটো প্ৰয়োজন, যেনেকৈ আমি গোটেইখিনি পাতি আছোঁ। ইয়াৰ উপৰি মানে কিছুমান ভুল ধাৰণা থাকে, আৰু আমাৰ সমাজত কি হয়, ভাল কথাখিনিকৈতো অলপমান ভুল ধাৰণাখিনি বেছি প্ৰচাৰ মানে হেৰিটো বিস্তাৰিত হৈ যায়। ত' কিছুমান ভুল ধাৰণা শুনিবলৈ পায়নে? খুব কমন। মই সেইটোৱে ক'লোঁ যে আমাৰ তাত আমাৰ সমাজত কি হয়, মহিলাবিলাকে নিজক সদায় নেগলেক্ট কৰে। তেওঁলোকৰ কাৰণে নিজৰ পৰিয়াল, ল'ৰা ছোৱালী, হাজবেণ্ড বা পৰিয়ালৰ অন্য শাহু শহুৰেক হওক, মাক দেউতাক হওক, চবকে যেতিয়া গোটেইখিনি হৈ যায় তাৰপিছতহে নিজৰ কথা ভাবে। গতিকে তেওঁলোকৰ ধৰক কিবা এটা অসুবিধা হৈও আছে, তেওঁলোকে নিজৰ মাজত ডিছকাছ কৰিব। মই অলপ আগতে কৈছিলোঁ যে বহুত মহিলা কি হয় যে মাহেকীয়া বন্ধ হৈ গ'ল, আমি মেন'পজ বুলি যেতিয়া কওঁ, 45-50 ইয়াৰ্ছত মাহেকীয়া বন্ধ হৈ যায়। তাৰপিছত 2-3 বছৰৰ পিছত আকৌ যদি ব্লিডিং আৰম্ভ হয়, সেইটো এটা জৰাই মুখৰ কেঞ্চাৰৰ ডাঙৰ লক্ষণ, প্ৰধান লক্ষণ। কিন্তু তেওঁলোকে কি হয়, নিজৰ মাজত ডিছকাছন কৰে। বহুতে ভুল ধাৰণা হেৰি কৰে যে হ'ব পাৰে, আমাৰ অমুকৰো হৈছিলে, তমুকৰো হৈছিলে, গতিকে এইটো হয়। তেওঁ আনাদাৰ 6 মাহ ৰখি আছে, তেওঁ সেইটো হৈ আছে, ব্লিডিং হৈ আছে ৰেগুলাৰ, তেওঁ ৰখি আছে। বাই দ্য টাইম এজন ডক্টৰৰ ওচৰত যাব, তেওঁ অলৰেডি সেইটো 2nd ষ্টেজ পাই গ'ল, জৰাই মুখৰ কেঞ্চাৰটো। গতিকে এইবোৰ ভুল ধাৰণা আমাৰ সমাজৰ মাজত আছে। তাতকৈও ডাঙৰ কিছুমান মানে মিছলিডিং কিছুমান হেৰি আছে যে বহুত কৈছে যে বন ঔষধিৰ দ্বাৰা ভাল হৈ যায়। ক'ৰবাত দেখিছোঁ যে গছৰ ৰস দিছে, গছৰ শিপা খুৱাইছে। এগৰাকী পেচেণ্ট মনত আছে, ব্ৰেষ্ট কেঞ্চাৰ, তেওঁৰ ব্ৰেষ্ট হেৰি কৰি তেওঁ তাত কোনোবা বন ঔষধি লগাই গোটেইখিনি পুৰি পুৰি ক'লা ক'লা হেৰি কৰি যেন চিগাৰেট লগাই পুৰিছে, তেনেকুৱা নিচিনা হৈ পেলাই আমাৰ ওচৰত আহিছে। মানে সেইটো ক'বলৈ গ'লে মানে ফাংগেটিং হৈ গৈছে, তাত
পোক পোক বুলি ক'ব লাগিব, মেগট বুলি কয়। ব্ৰেষ্টটো এটা আপোনাৰ ধৰক নিজৰ শৰীৰত দেখি থকা অংশ সদায়, তাত যদি পোক হৈ যায় আপুনি ভাবিব পাৰক যে কেনেকুৱা নিচিনা চিটুৱেশ্যন। মানে এইবোৰ আমাৰ সমাজত মানে চলি অহা কিছুমান অন্ধবিশ্বাসৰ কাৰণেই হওক বা কিছুমান মিছলিডিং কনচেপ্ট কিছুমান থাকক, বন ঔষধৰ দ্বাৰা বা গছৰ শিপা খালে হেৰি হ'লে কোনো ধৰণৰ কেঞ্চাৰ ভাল হ'ব নোৱাৰে। নহ'লেতো ডক্টৰৰ দৰকাৰ নাই। আমি ডক্টৰৰ যিকোনো এটা মেডিচিন উলিয়াবলৈ বছৰ ধৰি ৰিচাৰ্চ কৰিছে, কাৰোবাৰ বহুতৰ ওপৰত ট্ৰায়েল কৰিছে, এনিমেল ট্ৰায়েল হৈছে, হিউমেন ট্ৰায়েল হৈছে, তাৰপিছতহে এটা মেডিচিন মাৰ্কেটত আহে। যদি এনেকুৱাই হ'লহেঁতেন কেঞ্চাৰ নাথাকিলেহেঁতেন নহয়। গতিকে এই মিছা ধাৰণাবিলাকৰ কাৰণেও মানে আমাৰ যে আমি সমাজখন পিছুৱাই আছোঁ, বা আজি মই ক'লোঁ যে ইমানখিনি মহিলা আজিও মৃত্যুমুখত মৰে কেঞ্চাৰ ৰিলেটেড এটা হেৰি। গতিকে কিছুমান কেঞ্চাৰ প্ৰিভেণ্টেবল, কিন্তু তথাপিও আমি সেইবোৰ প্ৰিভেণ্ট কৰিব পৰা নাই। কাৰণ আমাৰ এইবোৰো আমাৰ সেই এডুকেশ্যনটো এটা কথা, পভাৰ্টি মানে আমাৰ যোনটো ক্ষমতা মানে ইকনমিকেল কণ্ডিশ্যন হওক বা এডুকেশ্যন হওক, এইবোৰো এটা কথা হয় যে এইবোৰৰ কাৰণেও কি হয় আমাৰ বহুত বস্তু নাজানা হৈ থকা যায়। গতিকে এডুকেশ্যন লেভেলটো ভাল হৈ আহিলে মানুহে এইবোৰ যেতিয়া পঢ়িব পৰা হ'ব, লক্ষণবোৰক হওক বা ফাইনেন্সিয়েল কাৰণেও মই যে অকল কোৱা যায় যে তেওঁলোকে ভাবে যে ডক্টৰৰ ওচৰত গ'লে খৰচ বহুত হ'ব, তেওঁলোকে বহুত টেষ্ট লিখিব, বহুত দৰৱ দিব, গতিকে সেইকাৰণেও নাহে। গতিকে এই বস্তুবোৰ যেতিয়া ইম্প্ৰুভ হৈ আহিব, মই ভাবোঁ সমাজত সেইবোৰ আঁতৰি যাব লাহেকৈ, সময় লাগিব সেইবোৰৰ কাৰণে। হয়, এগৰাকী কেঞ্চাৰ আক্ৰান্ত ৰোগীক মানে মহিলাক তেওঁৰ পৰিয়ালবৰ্গই বন্ধুবৰ্গই মানে কিদৰে সহায় কৰিব পাৰে? কেঞ্চাৰত মানে কেঞ্চাৰ মই কওঁ যে অকল এজন মানুহৰ বেমাৰ নহয়, যিকোনো পুৰুষ হওক বা মহিলা হওক, তাত চাফাৰ কৰিব লগা হ'লেও গোটেই পৰিয়ালটোৱে চাফাৰ কৰিব। খৰচেই হওক বা তেওঁক যিমান দীঘলীয়া ট্ৰিটমেণ্ট হওক। গতিকে মানুহক সেই মেণ্টেল ছাপৰ্টটো খুব দৰকাৰ। কেঞ্চাৰ বুলি যেতিয়া আমি ডিছক্ল'জ কৰিব লাগে, মানে পেচেণ্টজনক ক'ব লাগে, তাৰ আগতেই আমি সজাই পৰাই লওঁ যে কেনেকৈ ক'ম, যে কিমান বেছি বুলি ক'ম বা কিমান কম বুলি ক'ম, তেনেকুৱা নিচিনা। আৰু তাৰ আগতে আমি জেনেৰেলি তেওঁক ৰিলেটিভ বা তেওঁলোকক ডিছক্ল'জ কৰি লওঁ। বহুত ক্ষেত্ৰত ৰিলেটিভে আহি পেলাই কয় যে মই এনেকুৱাও আছে যে মহিলাবিলাক যে ৰিলেটিভে আগতে মোৰ ৰুমত সোমাইছে, কৈছে ছাৰ তেওঁ কেঞ্চাৰ বুলি কিন্তু নাজানেই, অলৰেডি তেওঁ ধৰক ক'ৰবাত কেমো লৈও আছে বা তেনেকুৱা নিচিনা, তেওঁক নক'ব আপুনি তেনেকেই ট্ৰিটমেণ্ট কৰক। কিন্তু সেইটোও এটা হেৰি নহয় যে তেওঁৰ শৰীৰ তেওঁ জনাটো দৰকাৰ যে কি বেমাৰ হৈ আছে তেওঁ। গতিকে বহুত ক্ষেত্ৰত বুজাই ক'লে মানুহে একচেপ্ট কৰি লয় যে ঠিকে আছে মোৰ হৈছে, কিন্তু মই ফাইট কৰিব লাগিব। আৰু যদি আমি সঁচা হেৰিটো কওঁ যে এইটো ষ্টেজত আছে, আপোনাৰ ইমান সংখ্যাক ভাল হ'ব পাৰে, বহুতে সেইটো একচেপ্ট কৰিও চলে। গতিকে আৰু কিন্তু কি হ'ব লাগিব যে আমাৰ সেই ফেমিলি ছাপৰ্টটো খুব দৰকাৰ। যে বহুতে ভাবিব যে হোৱালে লগে লগে যে ইমান খৰচ হ'ব, মোৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণে আছে, এই মাটি বিক্ৰী হ'ব বা তেনেকুৱা নিচিনা চিন্তাবোৰ মানুহৰ মুখত বহুতলৈ আহে, কাৰণ ইকনমিক ছাইডটো চাব লাগে। গতিকে এইবোৰ হোৱাৰ লগে লগে তেওঁৰ ট্ৰিটমেণ্টটোৰ পৰা পিছুৱাই গুচি যায়। কিন্তু আমি সাহস দিব লাগিব, চব বস্তু যে প্ৰাইভেট হস্পিটেলতে কৰিব লাগিব তেনেকুৱা নাই। গভৰ্ণমেণ্ট ফেচিলিটি বহুত আছে, কিছুমান কাৰ্ড আছে এতিয়া, অটল অমৃত কাৰ্ড বা এইবিলাকত 5 লাখলৈকে ট্ৰিটমেণ্ট ফ্ৰী কৰে। গতিকে সেইবোৰৰ সুবিধাৰ বিষয়েও জনাব লাগিব। কাৰণ মই যদিও প্ৰাইভেটত কৰোঁ, আগতে মই বি বৰুৱা কেঞ্চাৰ হস্পিটেল তাত আছিলোঁ, গতিকে তাতো ভাল ট্ৰিটমেণ্ট হয়। গতিকে সেইটো নহ'লে GMC ষ্টেট কেঞ্চাৰ হস্পিটেল আছে, তাতো ভাল ট্ৰিটমেণ্ট হয়। গতিকে আমি যদি চবেই মিলি পেলাই তেওঁক বুজাওঁ বা গোটেই ফেমিলিটোক বুজাওঁ, গতিকে কথাটো হ'ল যে ট্ৰিটমেণ্টটো কৰিব লাগে, ট্ৰিটমেণ্টটো কমপ্লিট কৰিব লাগে। আৰু ভাল খাদ্য দিয়া, সেইখিনি গোটেই চবৰে দায়িত্ব একচুৱেলি, যে নিউট্ৰিচিয়াছ ফুড বা কাৰণ কেঞ্চাৰ কেম'থেৰাপি হওক বা চাৰ্জাৰী হৈছে, তেওঁ দুৰ্বল হয় সেইখিনি সময়ত, কিন্তু সেইখিনি যদি আমি দিওঁ, মেণ্টেল ছাপৰ্টটো দিওঁ, সেইখিনি গোটেইখিনি দিলে তেওঁৰ ভাল হোৱা সম্ভাৱনাটো বাঢ়ি যায় বা ট্ৰিটমেণ্ট কমপ্লিট কৰাৰ সম্ভাৱনাটো বাঢ়ি যায়। আহি আমি একেবাৰে মানে শেষৰ পৰ্যায় পাইছোঁহি আজিৰ এপিছ'ডটোৰ। আজিকালি একদম ছ'চিয়েল মিডিয়াৰ দিন, মানুহ পূৰা এক্টিভ, মানে সকলোৱে বেছিভাগেই মানে এক্টিভ থাকে ছ'চিয়েল মিডিয়াত। তো এই ক্ষেত্ৰত মানে যিবিলাক ছ'চিয়েল মিডিয়াত এক্টিভ থাকে, ভিডিঅ' বনায় ইউটিউবত, ফেচবুকত, ইনষ্টাগ্ৰামত, তেওঁলোকেও মানে এইবিলাকৰ ওপৰত, কাৰণ আমি যিবিলাক কথা এতিয়া পাতি আছোঁ বহুতৰ নাজানে আৰু সজাগতা অনাটো প্ৰয়োজন। তো তেওঁলোকে কিদৰে সহায় কৰিব পাৰিব সজাগতা অনাৰ ক্ষেত্ৰত? ইনফ্লুৱেঞ্চাৰ্ছবিলাকে যিবিলাক ছ'চিয়েল মিডিয়া ভিডিঅ' ক্ৰিয়েটৰ থাকে বা তেনেকুৱা ধৰণৰ মানে ইনফ্লুৱেঞ্চাৰ্ছবিলাকে কিদৰে মানে সজাগতা ক্ৰিয়েট কৰিব পাৰিব যাতে আনেও গম পায় এইবিলাক কথা?
হয় আজি এইটো ছ'চিয়েল মিডিয়াৰে যুগ আজিকালি হয়। যিয়ে হওক ছ'চিয়েল মিডিয়াৰ থ্ৰু দিয়ে পেপাৰ পঢ়াৰ আগতে তুমি সেইটো গম পাবা যে ছ'চিয়েল মিডিয়াৰ থ্ৰু দি গতিকে প্ৰত্যেকৰে হাতে হাতে মোবাইল যদিও মই কৈছোঁ যে ভাৰতবৰ্ষ একদম দুখীয়া এখন দেশ বুলি ক'বলৈ গ'লেও প্ৰত্যেক মানুহৰ ঘৰত কিন্তু স্মাৰ্টফোন আছে আছে। বা হেৰি আছে ইউটিউব চবেই চায় বা ফেচবুক হওক বা যিকোনো ৰিল চবেই ইনষ্টাগ্ৰাম চবেই ফ'ল' কৰে হয় গতিকে ছ'চিয়েল মিডিয়াৰ যোনবিলাক ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকৰ এটা ডাঙৰ ৰোল প্লে' কৰিব পাৰে মানে এনেকুৱা নহয় যে কেঞ্চাৰ এটা এনেকুৱা বিষয় এটা হ'ব নালাগে যাৰ সৈতে ডিছকাছ নকৰাকৈ চলি যাব কাৰণ আজি সমাজত মই যদি কওঁ যে গোটেই ৱৰ্ল্ডত মৃত্যু হোৱাৰ কাৰণবিলাকৰ ভিতৰত 15% কেঞ্চাৰ ৰিলেটেড মৃত্যু হয় গতিকে এইটো নহয় যে কালি তোমাৰ ঘৰৰ কাষৰ মানুহ ঘৰত কেঞ্চাৰ নহ'ব বা তোমাৰ পৰিয়ালত কেঞ্চাৰ নহ'ব তেনেকুৱা নহয় এইটো কোনেও মানে বাচি যাব নোৱাৰিব এটা সময়ত তেনেকুৱা নিচিনা এটা কথা গতিকে কিন্তু তাৰ কাৰণে কি হ'ল যে যদি আমি ইনফ্লুৱেঞ্চাৰবিলাক হওক বা তেওঁলোকে যদি প্ৰপাৰ মেছেজটো কনভে কৰিব পাৰে যে কি টেষ্ট কেনেকৈ স্ক্ৰিনিং কৰিব পাৰি কেনেকৈ আৰ্লি ষ্টেজত ধৰা পেলাব পাৰি ক'ত ট্ৰিটমেণ্ট হয় ক'ত খুব কম খৰচত ট্ৰিটমেণ্ট হয় এইবোৰ যদি মানে কৰিব পৰা যায় তেনেহ'লে সমাজখন মানে বহুত আগতেই নলেজখিনি পাব মই অলপ আগতে কৈছিলোঁ যে মানে যিহেতু আমাৰ এডুকেশ্যন পভাৰ্টি এইবোৰৰ কাৰণে আমাৰ ডায়েগনচিছবোৰ লেট হয় কিন্তু আজিকালি যদি বহুতে ফ'ল' কৰে মানে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰবিলাকক বহুতে ফ'ল' কৰে তেওঁলোকৰ পডকাষ্ট বা হওক বা তেওঁলোকৰ ইণ্টাৰভিউ বা তেওঁলোকৰ হেৰিবোৰ চায় গতিকে তেওঁলোকে সেইবোৰ ক্ৰিয়েটিভ হিচাপে প্ৰেজেণ্ট কৰিব লাগিব ভয় লগাকৈ নহয় আৰু মেছেজ যিখিনি দিব লাগিব সেইখিনি প্ৰপাৰ শুদ্ধ মেছেজ দিব লাগিব তথ্যবিলাক শুদ্ধ হ'ব লাগিব তথ্যবোৰ যদি শুদ্ধ দিব পৰা যায় তেনেহ'লে কি হ'ব যে মানুহক ভয় খুৱাব নালাগে মানুহক এইটো ক'ব লাগে যে এইমটো এটাই যে আৰ্লি ডায়েগনচিছ সেইটোৱে কি মানে যিমান সোনকালে বহুত কেঞ্চাৰ আছে প্ৰি কেঞ্চাৰ হোৱাৰ আগৰ ষ্টেজতো ধৰা পেলাব পাৰি গতিকে আমি সেইটোৰ ওপৰতে ফ'কাছ কৰিব লাগিব যে কেঞ্চাৰটো হোৱাৰ আগৰ ষ্টেজত আমি ধৰা পেলাব পাৰিছোঁ নেকি বা যদি কেঞ্চাৰটো হৈও গৈছে যে আমি ফাৰ্ষ্ট ষ্টেজত ধৰা পেলাব পাৰিছোঁ নেকি আৰু পাৰিলে তেওঁক প্ৰপাৰ ডিৰেকশ্যন দিব লাগিব যে ক'ত ক'ত ট্ৰিটমেণ্ট হয় আজিকালি সুবিধা বহুত আছে বহুত জেগাত ডাটা চেণ্টাৰবোৰ আছে ৰেডিয়েশ্যনৰ ফেচিলিটি আছে কেমো ফেচিলিটি আছে মোৰ মতে ফাইনেন্সটোৱে এটা মানে একদম ডাঙৰ বেৰিয়াৰ হ'ব নোৱাৰে আজিকালি কাৰণ বহুত সুবিধা দিয়াও হৈছে ন গতিকে খালি সেই সুবিধাবোৰ প্ৰপাৰলি জানিব লাগিব ক'ত প্ৰপাৰ জেগাত যাবগৈ লাগিব তেনেকুৱা নিচিনা কিছুমান সংগঠন আছে ডিব্ৰুগড়তে প্ৰতিশ্ৰুতি বুলি এটা সংগঠন আছে যিটোৰ লগত মই বহুত বছৰ আগৰ পৰা জড়িত তেওঁলোকৰ গুৱাহাটীত যিমান হেৰি হয় তেওঁলোকৰ পেচেণ্টবিলাকক মই চাওঁ বিনামূলীয়াকৈ চাওঁ বা তেনেকুৱা নিচিনা গতিকে সেই সংগঠনটোৱে কেঞ্চাৰৰ লগতেই আজি কাম কৰিছে তেওঁলোকে মানে জন্ম হৈছে পেলিয়েটিভ কেয়াৰ হিচাপে পেলিয়েটিভ কেয়াৰ মানে যাৰ মানে লাষ্ট ষ্টেজত কেয়াৰ যেতিয়া মানে কোনো প্ৰপাৰ ট্ৰিটমেণ্ট নাই বা হেৰি নাই সেইটো ষ্টেজৰ পেলিয়েটিভ কেয়াৰ বুলি কোৱা যায় তেওঁলোকে সেই পেলিয়েটিভ কেয়াৰ লৈ আৰম্ভ কৰিছে তেওঁলোকে কিন্তু সজাগতা আজিকালি কৰি গৈ আছে তোমালোকে সেই কৰি চাবা প্ৰতিশ্ৰুতি বুলি এটা ডাঙৰ অৰ্গেনাইজেশ্যন এতিয়া গোটেই অল অভাৰ ইণ্ডিয়াতে তেওঁলোকৰ মানে ভলেণ্টিয়াৰ আছে আৰু খুব ডেডিকেটেডলি কাম কৰি আছে তেনেকুৱা আৰু বহুত সংগঠন থাকিব বা হেৰি থাকিব চবেই যদি আমি আগবাঢ়ি আহোঁ সমাজৰ পৰা মানে এইটো অকল এজনে কৰিব নোৱাৰে মানে কেঞ্চাৰটো নাইকিয়া কৰিব নোৱাৰে গতিকে যদি সমাজত আমি চবেই একেলগে আগবাঢ়ি আহোঁ তেনেহ'লে নিশ্চয় এদিন মানে কেঞ্চাৰকো জয় কৰিব পৰা যাব নিশ্চয় আপোনাৰ ব্যস্ত জীৱনৰ পৰা ইমানখিনি সময় দিলে আপুনি শেষত ৰাইজৰ বাবে কি ক'ব মই সেইটোৱে কওঁ যে কেঞ্চাৰ বুলি ভয় খাব নালাগে কেঞ্চাৰ জাষ্ট আনাডাৰ ডিজিজ বেলেগ এটা বেমাৰৰ সাধাৰণ বেমাৰৰ নিচিনাই ভাবিব লাগে কিন্তু আমি সকলোৱে কেঞ্চাৰৰ বিষয়ে জনাটো দৰকাৰ কেঞ্চাৰৰ বিষয়ে ডিছকাশ্যন নকৰোঁ বা ডিছকাছ কৰিলে কিবা হ'ব বা ইহঁতৰ কেঞ্চাৰ হৈছে ইহঁতৰ ঘৰত নাযাওঁ বা এইজন মানুহক লগ নধৰোঁ তেনেকুৱাকৈ নহয় কেঞ্চাৰ খুচৰা বেমাৰো নহয় গতিকে আমি যদি সজাগতাটো সজাগ হওঁ যে কেঞ্চাৰৰ লক্ষণ কি ধৰণৰ ট্ৰিটমেণ্ট হয় আৰু কোনোবা এজনৰ যদি কেঞ্চাৰ ৰোগী দেখিছে বা কেঞ্চাৰ ৰোগী হৈ থকা পৰিয়াল এজন দেখিছে তেওঁৰ ওচৰত সহায় মানে বঢ়াবলৈ আগবাঢ়ি যাব লাগে যিকোনো ধৰণে সহায় কৰিব পাৰি তেওঁক ধৰক হস্পিটেললৈ লৈ যায়ো কেতিয়াবা সহায় কৰিব পাৰি পইচা দিব লাগিব বুলি মই কথা কোৱা নাই তেওঁক কেতিয়াবা ব্লাড লগা হ'ল ব্লাডে দিলে বা তেনেকুৱা নিচিনা সহায় যদি চবেই আগবঢ়ায় তেনে মানুহে ট্ৰিটমেণ্ট কৰিব পাৰিব কমপ্লিট কৰিব পাৰিব আৰু নিশ্চয় কেঞ্চাৰটো আমি আৰ্লি ষ্টেজত যেতিয়া ধৰা পেলাব পাৰিম ট্ৰিটমেণ্ট হৈ আহিব ট্ৰিটমেণ্ট আছে ট্ৰিটমেণ্ট এভেইলেবল এতিয়া কেঞ্চাৰৰ নিশ্চয় ছাৰ আপুনিও সুস্থ সবল হৈ থাকক এনেকৈ সুন্দৰ এটা জীৱন কটাই থাকক আজিলৈ আপোনাক বিদায় দিব লাগিব ধন্যবাদ ছাৰ ধন্যবাদ তোমালোকলৈও শুভেচ্ছা থাকিল
মহিলা কেঞ্চাৰ ৰোগৰ বিষয়ে বহুখিনি তথ্য দিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ ওপৰত অনাগত দিনত আমি ভালেমান কথা পাতিম, তথ্যবিলাক আপোনালোকক দিম। আৰু এই পডকাষ্টৰ এপিছ'ডটো আপোনালোকে আপোনাৰ জীৱনৰ মহিলাগৰাকীৰ লগত, মা, বাইদেউ, ভণ্টি সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই সজাগতাখিনি খুবেই প্ৰয়োজনীয়। সমাধান আমি বিচাৰি দিম, সজাগ হৈ থকাৰ আৰু সুস্থ হৈ থকাৰ দায়িত্ব কিন্তু আপোনালোকৰ। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।